নমস্কাৰ। কবিতা অধ্যয়ন গোট আৰু ৰিডাৰ্ছ পয়েমৰ হৈ মই আজিৰ এই অনুষ্ঠানত আমাৰ পয়েট্ৰি ৰিড এলাউড কবিতা ফুটাই পঢ়া এই অনুষ্ঠানত স্বাগতম জনাইছোঁ। কবিতা অধ্যয়ন গোট আৰু ৰিডাৰ্ছ পয়েমছ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে আন্তৰিক সম্ভাষণ জনাইছোঁ। আজি এইটো আমাৰ ভাৰ্চুৱেল কবিতা পাঠৰ তৃতীয় অনুষ্ঠান। আমি আনলক যেতিয়া আৰম্ভ হৈছিলে যোৱা 23 জুনত প্ৰথমটো কবিতা পাঠৰ অনুষ্ঠান পাতিছিলোঁ আমাৰ ৰিডাৰ্ছ পয়েমছ ইউটিউব চেনেলত। এই অনুষ্ঠানটো প্ৰিমিয়াৰ হৈছিলে, প্ৰায় 200 মানুহে একে সময়তে চাইছিলে। পয়েট্ৰি টুডে বুলি আছিলে সেই অনুষ্ঠানটো। 10জন কবিয়ে কবিতা পাঠ কৰিছিলে আৰু এটা বক্তৃতা প্ৰদান কৰিছিলে ডক্টৰ আনন্দ বৰমুদৈ ছাৰে। তাৰপিছত আমি বহুদিন অনলাইন অনুষ্ঠান কৰা নাছিলোঁ। এইটো কাৰণে কৰা নাছিলোঁ, বিভিন্ন সংগঠনে বিভিন্ন অনুষ্ঠানে কৰি থকা দেখিছিলোঁ, সেইকাৰণে আমি আঁতৰি আছিলোঁ। আঁতৰি থাকি যোৱা 4 নৱেম্বৰত ঠিক দুৰ্গা পূজাৰ আগে আগে আমি দ্বিতীয়টো অনলাইন অনুষ্ঠান পাতিছিলোঁ শুভ শৰৎ বুলি। সেইদিনা মই বিশেষ কাৰণত কাৰিকৰী অসুবিধাৰ কাৰণে থাকিব পৰা নাছিলোঁ। এইটো অনুষ্ঠানত 11জন কবিয়ে কবিতা পাঠ কৰিছিলে আৰু ডক্টৰ বৰমুদৈ ছাৰে এটা বক্তৃতা দিছিলে। আমি যোৱা 14 মাৰ্চত এখন ইস্তাহাৰ উলিয়াইছিলোঁ সৰ্বান্তৰৰ পদ্য বুলি। আমি তাত 6টা প্ৰস্তাৱ দিছিলোঁ। তাৰে 6 নম্বৰ প্ৰস্তাৱটো আছিল কবিতাক ৰাজহুৱা পাঠৰ বাবে উপযোগী কৰি তোলা। আমি বিভিন্ন পাৰিবাৰিক ঘৰুৱা ধৰক বিবাহ বাৰ্ষিকী, জন্মদিনৰ অনুষ্ঠান এইবিলাকত আমি কবিতা পাঠ কৰিব পাৰি নেকি, তেনেকুৱা ধৰণৰ কথা ভাবিছিলোঁ। সেইমতে যোৱা 29 ফেব্ৰুৱাৰীত আমি আমাৰ এগৰাকী সদস্য ডক্টৰ বিনোদ চন্দ্ৰ বৰাৰ বিবাহ বাৰ্ষিকীত আমি কবিতা পাঠ কৰিছিলোঁ আৰু বক্তৃতা অনুষ্ঠান হৈছিলে। ঠিক তেনেকৈ আমি আগবাঢ়ি যোৱাৰ কথা আছিলে, কিন্তু COVID-19ৰ কাৰণে আমি কিছুমান অনুষ্ঠান কৰিব নোৱাৰিলোঁ। তাৰপিছত আমি যোৱা 15 অক্টোবৰত এখন কিতাপ উলিয়ালোঁ ক'ভিড সময়ৰ কবিতা বুলি। আমি এই সংকলনটোত 53জন কবিৰ কবিতা অন্তৰ্ভুক্ত হৈছে। আমি সেই কবিতাখিনি বাছোঁতেও আমি আমাৰ প্ৰবান্তৰ পদ্যত যি 6টা প্ৰস্তাৱ আগবঢ়াইছিলোঁ সেই কথাবিলাক আমি গুৰুত্ব দিছোঁ। আজি আমি অনুষ্ঠানটোৰ নাম ৰাখিছোঁ পয়েট্ৰি ৰেড এলাউড, কবিতা ফুটাই পঢ়া। আপোনালোকে জানে কবিতা ফুটাই নিজৰ কাৰণেও পঢ়িব পাৰি, আনৰ কাৰণেও পঢ়িব পাৰি, আৰু যেতিয়া শব্দবিলাক উচ্চাৰণ কৰা হয় সি এটা বেলেগ এটা মাত্ৰা লাভ কৰে। আমেৰিকান সাহিত্য সমালোচক M.H. আব্ৰামছে এই মাত্ৰাটোক চতুৰ্থ মাত্ৰা বুলি কৈছে। আমাৰ গোটেই মুখৰ ভংগী, আমাৰ শৰীৰৰ ভংগী, শব্দ উচ্চাৰণৰ প্ৰক্ষেপণ, এই গোটেইবিলাক মিলি এটা বেলেগ মাত্ৰা আহি যায় কবিতাটোলৈ, সেইটোক চতুৰ্থ মাত্ৰা বুলি কৈছে। কবিতা চিঞৰি পঢ়িলে, কবিতা উচ্চাৰণ কৰি পঢ়িলে সেই এটা লাভ হয়, এটা অৰ্থটোৰ এটা প্ৰসাৰণ ঘটে। আৰু এটা আমি কৈছোঁ যে ৰাজহুৱা পাঠৰ কথা। ৰাজহুৱা পাঠত বোধহয় আমি দৰ্শক পঢ়ুৱৈৰ সৈতে এটা পোনপটীয়া সংযোগৰ সুবিধাও লাভ কৰোঁ, আৰু আমি দৰ্শকৰ প্ৰতিক্ৰিয়া জনাৰো আমি সুবিধা লাভ কৰোঁ। অসমত আধুনিক কবিতাৰ ক্ষেত্ৰত আমি সেই ধৰণৰ ৰাজহুৱা পাঠটো দেখা নাই। আমি যি ধৰণে ভাবিছোঁ তেনেকৈ দেখা নাই। পৃথিৱীৰ বিভিন্ন ঠাইত আছে তেনেকৈ পাঠ কৰে, বহুত দৰ্শক হয়। কিছুমান ঠাইত কবিৰ অনুষ্ঠান শুনিবলৈ টিকট কাটি পইচা খৰচ কৰি যোৱাও আমি দেখিছোঁ, শুনিছোঁ। আমি ঠিক তেনেকৈ ভাবিছিলোঁ কথাটো। আমাৰ ডক্টৰ বৰমুদৈ ছাৰে পয়েট্ৰি ৰেড এলাউডৰ বিষয়ে ক'ব, অলপ পিছতে ক'ব। মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ ভাগৱতী। আমাৰ মাজত আছে আমাৰ কবিতা অধ্যয়ন গোটৰ আৰম্ভণিৰে পৰা জড়িত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ আনন্দ বৰমুদৈ ছাৰ। ছাৰক মই পয়েট্ৰি ৰিড এলাউড বা কবিতা ফুটাই পঢ়া সম্পৰ্কে একাষাৰ ডক্টৰ কল্যাণ ভূঞা, প্ৰকল্প ৰঞ্জন ভাগৱতী, ডক্টৰ বিভাগ চৌধুৰী ডাঙৰীয়া। মই আজি এই অনুষ্ঠানটোৰ কাৰণে বিশেষ আশাবাদী হৈছোঁ। কিয়
আমাৰ যি কেইগৰাকীমান কবি আছে, হয় শুনি কবিসকল আছো ছাৰ। অতি গুৰুত্বপূৰ্ণ সমালোচকো। যেনেকৈ ডক্টৰ কামালুদ্দিন আহমেদ, তেখেত কবি আৰু লগতে কবিতাৰ অতি ভাল সমালোচক। ডক্টৰ বিভাস চৌধুৰী ডাঙৰীয়া, তেখেতে এজন ভাল উঠি অহা চিন্তাবিদ আৰু এগৰাকী ভাল সমালোচক। অসমীয়া সাহিত্যৰ এতিয়ালৈকে তেখেতে যিখিনি সমালোচনা কৰিছে অতি মূল্যৱান। আৰু অনুভৱ তুলসী কবি হলেও তেওঁ সমালোচক, তেওঁ নিজেও কৈছে এই এনেকুৱা কবি সমালোচকসকলৰ চিন্তা, সেই চিন্তাটোৱে নিশ্চয় আমাৰ অসমৰ কবি সকলৰ চিন্তাক এটা বাটু দেখুৱাব পাৰে। মই এনেকুৱা আশা কৰিহে ভাবিছো যে পয়েট্ৰি ৰেড এলাউড কবিতা ডাঙৰকে পঢ়াৰ কথাটো, কিন্তু বিভিন্নজনে যে কৈছে বিভিন্ন সময়ত, উদাহৰণস্বৰূপে জেৰাল্ড মেনলি হপকিন্স, তেওঁৰ বন্ধু ৰবাৰ্ট ব্ৰিজেছ আৰু কেনন ডিকচনলৈ চিঠি লিখি জনাই আছিলে, তেওঁলোকে ভাবিছিলে এই স্প্ৰাং ৰিডমত লেখাৰ কাৰণে বোধহয় ভাবিছিলে যে কবিতাবোৰ কবিতা হোৱা নাই নেকি বুলি। কিন্তু তেতিয়া হপকিন্সে কৈছিলে তেওঁলোকক চিঠি লিখি যে ৰিড মাই পয়েমছ এলাউড, কবিতাবোৰ ডাঙৰকে পঢ়াচোন। আচ্ছা, ডাঙৰকে পঢ়াৰ লগত মই দেখিছো ঠিক আছে, বিদেশী সমালোচক বা বিদেশী পণ্ডিতে যি কওক নকওক, আমাৰ অসমত চোন এটা অতি শক্তিশালী এই ধৰণৰ এটা পৰম্পৰা আছে। বহুত বেছি দূৰলৈ নগৈ আমি যদি শংকৰদেৱ মাধৱদেৱে যিটো, শংকৰদেৱে বিশেষকৈ শ্ৰৱণ কীৰ্তনৰ যিটো এটা ট্ৰেডিশ্যন পৰম্পৰা গঢ়ি তুলিছে, এই অনাখৰী মানুহবিলাক তেওঁলোকে যদি ধৰি লওক কীৰ্তন দশম বা নামঘোষা বা ভাগৱতৰ এই তাত্ত্বিক কথাবিলাক লোকে পঢ়ি যোৱা শুনি পেলাই যদি তেওঁলোকে বুজি পাব পাৰে, বা তাৰ পৰা তেওঁলোকে জীৱন সম্পৰ্কে জগত সম্পৰ্কে একোটা দৃষ্টিভংগী গঢ়ি তুলিব পাৰে, তেওঁলোকক যদি জীৱনৰ বিভিন্ন বাটেদি আগুৱাই নিয়াত সহায় কৰে, তেনেহলে আজিকালি আমাৰ যিসকল কবি আৰু তাৰ তুলনাত এতিয়াৰ যিখন ৰিডিং পাব্লিক, আমাৰ যিসকল কবিতাৰ যিসকল শ্ৰোতা আমাৰ নিচিনা, বা কবিতাৰ যিসকলে কবিতা পঢ়ে পাঠক শ্ৰোতা, এইখন সমাজটো বহুত বেছি আগবঢ়া। গতিকে আমাৰ কবিসকলে যিবোৰ কথা ক'ব বিচাৰিছে, সেই কথাবিলাক কি আমাৰ সাধাৰণ মানুহে বুজিব পৰাকৈ ক'ব নোৱাৰি নেকি? এইটো মোৰ প্ৰশ্নহে দেই, কাৰণ মই কবিতা নেলেখো, মই কবিতা পঢ়িছোহে। এইটো পাৰি নে নোৱাৰি, নে এনেকুৱা কবিতাত এনেকুৱা সাংঘাতিক কিবা জটিল এনেকুৱা কথা আছে নেকি যিবোৰ সাধাৰণ মানুহে কোনোদিনেই বুজি নাপাব? আমাৰ অতি শ্ৰদ্ধাৰ যে লক্ষীনাথ বেজবৰুৱা ডাঙৰীয়াই তেখেতৰ সাহিত্য সভাৰ সভাপতি যিটো ভাষণ দিছিলে, সেই ভাষণত এঠাইত এনেকে কৈছিলে, এই সাহিত্যটো সাধাৰণ মানুহৰ কাৰণে সৃষ্টি কৰিব পাৰিলে খুব ভালেই, কিন্তু মবৰ কাৰণে সাহিত্য সৃষ্টি কৰিব পাৰি জানো? তেখেতে মব শব্দটো ব্যৱহাৰ কৰিছে সাধাৰণ মানুহৰ ক্ষেত্ৰত। আচ্ছা, এই কথাটো হয়, তেখেতে এটা প্ৰশ্ন উত্থাপন কৰিছে যে সাধাৰণ মানুহৰ কাৰণে কবিতা বা সাহিত্য কোনোদিনে সৃষ্টি কৰিব পৰা নহব নেকি? কিন্তু মই এতিয়া মোৰ নিজৰ এক সৰুকালৰ কিছুমান অভিজ্ঞতা মনত পৰিছে। আমি যেতিয়া হাইস্কুলত পঢ়ি আছো, তেতিয়া আমি আচলতে আমাৰ অসমীয়া সাহিত্যৰ লগত আমাৰ পৰিচয় ঘটিছিলে হিতেশ ডেকা আৰু আব্দুল মালিক ডাঙৰীয়াৰ তেখেতৰ উপন্যাসবোৰ পঢ়ি। আৰু তেতিয়া গাঁওবিলাকত এটা পৰম্পৰা আছিলে, বিয়া হলে সেই কিবা কিতাপ উপহাৰ দিয়া, কিতাপ সাধাৰণতে উপন্যাসবিলাকে উপহাৰ দিয়ে। তেতিয়া আমি এই কিতাপবোৰ পঢ়ি সেই তেতিয়াই সৰু হাইস্কুলৰ তল ক্লাছত থাকোঁতে আমি সেই সাহিত্যৰ লগত তেনেকুৱাকে এটা পৰিচয় হৈছে। তাৰমানে আমাৰ কবিসকলে চাগে এই কথাটো মনত ৰাখিলে ভাল, বা তেখেতলোকে এই কথা বিবেচনা কৰি চাব পাৰে যে উপন্যাসে কিন্তু গাঁওবোৰ সাধাৰণ মানুহ, খেতি কৰা মানুহ, বা এনেকুৱা খেতিয়ক ল'ৰা বা দোকানী, সৰু সুৰা দোকানী, এইবিলাকো স্পৰ্শ কৰিলে, চুটিগল্পও কৰিলে। আৰু নাটকটো কৰেই মানুহে, নাটক আধুনিক নাটক হলেও গাঁৱে ভূঞে তেওঁলোকৰ মঞ্চত হেৰি হয়, মঞ্চায়ন কৰা হয়। এই কবিতাৰ ক্ষেত্ৰত কি এনেকুৱা বিশেষ কিবা অসুবিধা আছে নেকি যে আমি কোনোদিন সাধাৰণ মানুহৰ ওচৰলৈ লৈ যাব নোৱাৰিম? মোৰ এটা চিন্তা হয় যে কবিতাক আমি কওঁ এটি যে ফাইনেষ্ট পইণ্ট অফ এৱেৰনেছ অফ টাইম, কবিসকল এটা যুগৰ সূক্ষ্মতম চেতনা তেখেতসকলে ধাৰণ কৰে, এইটো আমি কওঁ। তেওঁলোকৰ চেতনা একেবাৰে এখন সাধাৰণ অতি সূক্ষ্ম এখন মহাৰাজালৰ নিচিনা, তাত কিবা এটা এটা ধূলিকণা এটা পৰিলেও সি কিবা আলোড়ন সৃষ্টি কৰে। সেই আলোড়নকে কবিয়ে হয়তো বা সাহিত্যিকে, বিশেষকৈ কবিয়ে জীৱনৰ অনিয়মীয়া ছন্দলৈ ৰূপান্তৰ কৰিব পাৰে। যদি কবি এজনৰ চেতনাটো ইট ইজ দ্য ফাইনেষ্ট পইণ্ট অফ এৱেৰনেছ, তেতিয়াহ'লে তেখেতসকলেতো সকলোকে সামৰিহে এটা যুগৰ সূক্ষ্মতম চেতনাটো হ'ব। আৰু এতিয়া সময়ৰ জোখত যদি চাওঁ,
আমি যদি ভাবো যে বেজবৰুৱাৰ কদমকলিটো মোতকৈ ভালকৈ ডক্টৰ কামালুদ্দিন আহমেদে জানিব। বেজবৰুৱাৰ কদমকলিখন 1913 চনত প্ৰকাশ পাইছিলে। তেতিয়াৰ পৰা এতিয়ালৈ 2020 চনলৈ প্ৰায় 107 বছৰ হ'ল। আৰু আমাৰ নমকান্ত বৰুৱা ডাঙৰীয়াৰ যিখন হে অৰণ্য হে মহানগৰ 1951 চনত প্ৰকাশ পাইছিল। এতিয়া 70 বছৰ হ'ল। তেতিয়াহ'লে আধুনিক অসমীয়া কবিতা বা এই কবিতাবিলাক মানুহৰ ওচৰলৈ কিমান বছৰ পিছত নিয়াৰ কথা। আমি যে সদায় এনেকে ভাবো যে নাই কবিতা হয়, কবিতাৰ কিছুমান পৰম্পৰাৰ কথা আছে, কবিতাৰ পৰম্পৰা থেকে কবিজনে লেখে, আমি পাঠক বিলাকেও কবিতাৰ পৰম্পৰাৰ লগত পৰিচিত হৈ পঢ়ো, এইবোৰ ঠিকে আছে, কথাটো হয়। আমাৰ কবিতাক ধৰি লওক বিদেশী বিভিন্ন কবিতাৰ আন্দোলনে প্ৰভাৱিত কৰিছে, কিন্তু এতিয়া আমি কোনোদিন নিয়াৰ কথা নেভাবিমেই নেকি? এতিয়া চাওক, যদি এজন মই একেবাৰে অতি শ্ৰেষ্ঠ গায়কজনৰ কথা কোৱাই নাই, এতিয়া যে মধ্যমীয়া এজন গায়কো যদি আমাৰ গাঁৱে ভূঞে আহে বা নগৰে চহৰে আহে, তেতিয়াতো তাত এটা প্ৰেক্ষাগৃহ এটা সাধাৰণতে মানুহে ভৰ্তি হৈ থাকে, আমি গান শুনিবলৈ যাওঁ অৱশ্যে। আৰু যদি আমি ভূপেন হাজৰিকাৰ গানৰ কথা পাবো, ভূপেন হাজৰিকাৰ গানটো গাঁৱে ভূঞে গোটেই অসমত সমগ্ৰ অসমীয়া মানুহে তেওঁৰ গান ভাল পায়। তেওঁৰ গানবিলাক চব গান কিবা একেবাৰে তৰাং সৰল নেকি আমি চবেই বুজি পাব পাৰো, কিন্তু তথাপিতো মানুহে শুনিছেতো, ভাল পায়তো। কিন্তু ভাল পাবলৈ হলে আগ্ৰহ জন্মাবলৈ হলে এই কবিসকলৰ কিবা এটা দায়িত্ব আছে নে নাই? মই ভাবো যে পাঠক কিন্তু ৰেডি হৈ থাকে। পাঠকক যদি আমি বুজিব পৰাকে কথাটো কওঁ, পাঠকৰ কামত অহাকে কওঁ, নিশ্চয় তেওঁলোকে আমালৈ কবিসকললৈ কাণ দিব। এইখনতে এজন সমালোচকৰ কথাই মোৰ মনলৈ আহিছে, তাৰমানে most people ignore most poetry because most poets ignore most people. তুমি যদি আপুনি কবিজনেই যদি মানুহৰ কথা ভবা নাই, তেতিয়াহ'লে এই মানুহবিলাকৰ যে কথা যদি একো লেখা নাই, মানুহবিলাকৰ সম্পৰ্কে চিন্তিত হয়, মানুহবিলাক কি গৰজ পৰিছে কৰিবলৈ? মানুহবিলাক নপৰিলে কি হ'ব? তেওঁ অন্য আচলতে বিকল্প। এই কথাবিলাক আমাৰ কবিসকলে নিজকে দাম। আৰু যদি মানুহজন বাচি থাকিবলৈ হয়, ডক্টৰ বিভাস চৌধুৰীয়ে এইটো কথা ভালকে জানে যে এই ভাৰ্জিনিয়া উলফৰ উপন্যাসৰ এটা কেৰেক্টাৰ, সি ৰেফাৰেঞ্চত তেনেকুৱা কৈছিলে যে ৰামছে তেওঁ গৈ থাকোতে যদি শিলগুটি এটা জোতাত লাগি উফৰি গৈছে, চিটিকি পৰিছে, এই জোতাত লাগি চিটিকি পৰা শিলগুটি এটাৰ স্থায়িত্ব শ্বেক্সপিয়াৰতকৈ বেছি হয়নে নহয়? আপুনি যদি চাই, যদি এফালে শ্বেক্সপিয়াৰ কিমান দিন স্থায়ী হৈ থাকিব, আৰু এই শিলগুটিটো আপোনাৰ বহুত যুগ যুগ এনেও থাকিব চাগে, নিশ্চয় ভাগি চিগি যাব জানো শিল এটা থৈ দিলে? কিন্তু তাৰ মাজত পাৰ্থক্যটো হৈছে যে শিলটো এনে থৈ দিলে সেই থাকিব, কিন্তু শ্বেক্সপিয়াৰ কিন্তু এনেই থৈ দিলে নাথাকে। শ্বেক্সপিয়াৰক মানুহে পঢ়িব লাগিব, পঢ়ি বুজিব লাগিব, ভাল পাব লাগিব, শ্বেক্সপিয়াৰৰ মাজত নিজে কিবা বিচৰা বস্তু পাব লাগিব, তেতিয়া শ্বেক্সপিয়াৰ বেছি থাকিব। কিন্তু এই কবিসকলেও এই কথাটো ভাবে নে নাভাবে যে তেখেতসকলক কোনে ধৰি ৰাখিব? আৰু মই আমাৰ অসমৰে এগৰাকী ভাল সাহিত্যিকে এটা কোৱা কথা মোৰ মনত আছে যে যদি ৰাইজে নাৰাখে কিন্তু প্ৰাইজে নাৰাখে। বহুত প্ৰাইজ পাব পাৰে দেই, কবিয়ে এনেকুৱা কবিতা লিখে, ডিফিকাল্ট কবিতা লিখি প্ৰাইজ পাব পাৰে, কিন্তু যদি ৰাইজে নাৰাখে আল্টিমেটলি হি উইল বি ফৰগটেন অৰ शी উইল বি ফৰগটেন, পাহৰি যাব কিন্তু মানুহে। আৰু এটা এফালৰ পৰা মানুহে যদি তেখেতে কোৱা কথাটো অকণমান কবিজনে নিজে ভালকে জানিব, আমি বাহিৰৰ পৰা জাপি দিব খোজা নাই একো কথা, কবি নিজে জানিব যে তেওঁ কব খোজা কথাটো সাধাৰণ মানুহ লগত যোগাযোগ কৰিব পৰা উপায় আছে নে নাই। আমি এনেকুৱা এটা দিনৰ কথা কেতিয়াও ভাবিব নোৱাৰো নে? এতিয়া যদি গায়ক এজন আহিলেই এটা হল এটা ভৰ্তি হয়, মানুহ যায়, কেতিয়াবা টিকট কাটিও গান শুনিবলৈ যায়। মই টিকট কটাটো বাদেই দিলো, মই আজিলৈকে ইমান দিন হ'ল মই ক'তো ইমানবোৰ নানা ধৰণৰ এই উৎসৱ পাৰ্বণ হৈ থাকে, কিমান যে ফেষ্টুন, কিমান এনেকুৱা বেনাৰ ফেষ্টুন এইবিলাক লিখি লিখি আঁৰি আঁৰি থৈ মানুহে, মই কিন্তু এনেকুৱা এখনো বেনাৰ আজিলৈকে দেখা মনত নাই য'ত লেখা আছে যে আমুক কবিজনে কবিতা পাঠ কৰিব আহক, কবিক দিয়ে কবিতা পাঠ কৰিবলৈ। তেওঁ দেখিছো যে এতিয়া ক'ৰবাত বুক ফেয়াৰ হৈছে, কিতাপৰ মেলা হৈছে, তাৰ মাজত কোনোবা এটা অনুষ্ঠানত কবি এজনক 5টা কবিতা পাঠ কৰিবলৈ দিছে, তেনেকুৱাকে দিছে। কিন্তু মই এইটো কথা কোৱা নাই অকল কবিজনে কবিতা পাঠ কৰিব, আমি কবিতা শুনিবলৈহে যাম। এখন নগৰত, সৰু নগৰ এখনত বা এটা গ্ৰামাঞ্চলত কবি এজনৰ যদি তেওঁ সঁচাকে ভাল কবি, তেওঁ 500 শ্ৰোতাও নাই নে 500 নালাগে, মই 300-200 মানুহ আহিলে এটা ধুনীয়াকে অনুষ্ঠান হৈ যায়। তেনেকুৱা কথা দেখাই নাই আজিলৈকে কবি।
অথচ আধুনিক কবিতাৰ আমি আকৌ কৈছো যে কদমকলিক যদি প্ৰথম কবিতাৰ সংকলন বুলি ধৰোঁ তেতিয়াহ'লে 100 বছৰ বেছি হ'ল আৰু আধুনিকতাবাদী অসমীয়া কবিতাৰো মানে 50 বছৰ বেছি হ'ল। এই আচলতে প্ৰশ্নবোৰ মোৰ মনলৈ অহা প্ৰশ্ন, এইবিলাকৰ উত্তৰ মোৰ হাতত নাই। মই সেইকাৰণে আজি আমাৰ কেইবাজনো বিজ্ঞানী, কবি, সমালোচক আৰু চিন্তাবিদ ইয়াত যে উপস্থিত আছে, মই ভাবিছোঁ তেখেতসকলৰ মতামতবিলাক বহুত গুৰুত্বপূৰ্ণ হ'ব যে আমি কবিতাক জনগণৰ মাজলৈ লৈ যাব পাৰিম নে নোৱাৰো, মানে ইয়াক এটা পৰিবেশ্য কলাৰ নিচিনাই কৰিব পাৰোঁ নোৱাৰো। লিখিত হওক, আলোচনী লিখক, কবিতাৰ সংকলন লওক, কিন্তু অন্য যেনেকে গানৰ তেনেকে এটা সন্ধিয়া হ'ব পাৰে, গানৰ তেনে আমি নাটক চাবলৈ যাওঁ, তেনেকে কবিতাকে শুনিবলৈ আমি যাব পৰা এটা পৰিস্থিতি অসমত কেতিয়াবা হ'বনে নহয়। এইখিনিকে কৈ মই আশা কৰিছো যে আজিৰ আমাৰ যিসকল কবি, সমালোচক আজি ইয়াত উপস্থিত আছে সেইসকলৰ পৰা আমি মতামত শুনিবলৈ পাম। ধন্যবাদ। উত্তৰ সুৰীৰ বাবে এটা পদ্য। চেতনাই সামৰি ৰাখিব পৰা যাতনাৰ দৰে শব্দৰ ভৰত উথপ আঙুলিক দিয়া সীমা, উভয়ে হেৰাই নোযোৱাকৈ ভাৰসাম্যৰ ৰেখা এডালত বৰ্তি থকাটো শূন্য স্মৃতি আৰু নিঃস্ব অভিজ্ঞতাক সৃষ্টিৰ বসন পিন্ধাই থকাৰ দৰেই কষ্টকৰ। উত্তৰ সুৰীৰ বাবে লিখা দিনচৰ্যাত এনে চটফটনি কঢ়িয়াই ফুৰা মানুহে কিদৰে সংগোপনে বাঢ়ি অহা সম্ভাৱনা এটাক নিৰহ নিপানীকৈ আগুৱাই দিব পাৰিব? পানীৰ আঙুলিৰে নিতুপ কৰি তুলিব জীৱনী শক্তিৰ কোনো এক তৰংগ। ষষ্ঠীৰ পাইজামা অথবা ভোকৰ অঙঠা ক'ত গৈ নিৰাই থব হাবাথুৰিবোৰ। আজিকালি নিজানৰ বেলিটো জ্বলি থাকে এনে অনেক কথাৰ কটাকটিৰে, তাকে জগাই ৰাখিবলৈ সাৰ পানী দি থকা হয়। উত্তৰ সুৰীৰ বাবে লিখিব খোজা পদ্যটো আৰু আমাৰ বোধৰ সূৰ্যটো কেতিয়া জন্মিব তাকে লৈ গুণাগুঠা শেষ নহয়। দ্বিতীয়টো কবিতা, পৃথিৱীৰ বাবে এটা কবিতা। কবিতাটো লকডাউনৰ সময়ত সংশয় আৰু সংগ্ৰামে জীৱন বিপৰ্যস্ত কৰি তোলা প্ৰতিগৰাকী শ্ৰমিকলৈ উৎসৰ্গিত। পৰিশ্ৰান্ত শ্ৰমিকসকলক ভ্ৰম আৰু বাস্তৱৰ এনে এটা কেঁকুৰিত এৰি দিয়া হৈছে যাতে কিছু কাললৈ সিহঁতে এণ্ডৰফিন ভাৱনা এটাত সন্মোহিত হৈ থাকিব পাৰে। এই শতিকাৰ আটাইবোৰ দুৰ্যোগ এটা স্বপ্ন বুলি পতিয়ন নিয়াবলৈ ফেজ অফ পেৰাডক্সত টোপনি যাবলৈ দিয়া হৈছে সিহঁতক। সমীকৰণৰ দুয়োফালে বহুৱাব নোৱাৰা এটা মিলি থকা অংকত তেওঁলোকৰ মান শূন্য। তথাপি গুৰুত্ব আছে এই তৃতীয় শ্ৰেণীৰ নাগৰিকৰ, নহ'লে ভোক আৰু ভাগৰৰ উৎপীড়ন সহিবলৈ আমাৰ সামৰ্থ্য ক'ত? মেলানকলিক এই দুৰ্ভাৱনাৰ মাজত তেওঁলোকক এনেকৈ থাকিবলৈ দিয়া হওক। জৰাগ্ৰস্ত পৃথিৱীক তুলি ধৰিবলৈ যে ঘাঁবোৰ শুকাই আহিব লাগিব। মোক আমন্ত্ৰণৰ বাবে আটাইকে নমস্কাৰ জনাইছোঁ। বিশেষকৈ অধ্যয়ন গোটলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংগীতা মেধিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিতা অধ্যয়ন গোট আৰু ৰিডাৰ্ছ পয়েমৰ হৈ। আমাৰ মাজত আছে বৈদ্যবাইত বুঢ়াগোহাঁই। তেওঁক মই তেওঁৰ কবিতাটি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। পাঠ কৰিবলগীয়া কবিতাৰ শীৰ্ষক ভিন্ন পাঠ। নিলিখাকৈয়ে কবিতাটো শেষ কৰিব বিচাৰিছিলোঁ। লিখাৰ তাৰণাই কবিতাটো শেষ হ'ব নিদিলে। সেইফালৰ পৰা কবি নাৰাজ হ'লেও আপোনাৰ কথা চিন্তা কৰিয়েই কাহিনী কথনেৰে ক'লো। মই থকা ঘৰটো আৰু কোঠাটো মোৰ নহয়। প্ৰকৃততে মোৰ বুলি ক'বলৈ এই জগতত একোৱেই নাই। যি আছে সেয়া আনৰো আনৰ। ভৰিৰ তলুৱাৰ পৰা চুলিৰ আগলৈকে কায়াটোৰ বাহিৰে মোৰ বুলি কোৱা সকলো কথাই মিছাৰো মিছা বুলি প্ৰমাণিত হৈ গৈছে। এনেকৈয়ে চলি আছে জীৱন, মৃত্যু পৰিক্ৰমাত জীৱন। দূৰৈৰ সেউজীয়া পাহাৰ ওচৰত যে টকলা, সেই কথা বাৰুকৈয়ে বুজো। অথচ মই থকা ঘৰটোৰ ত্ৰিকৌণিক দূৰত্বৰ অৰ্থ উৎস মই বুজি নাপাওঁ আৰু মোৰ বুজাত অসুবিধা হয়।
এনেকৈয়ে চলি আছে আহাৰ, নিদ্ৰা, মৈথুন, নিৰ্জনাতীত দিন ৰাতি। ক্ষমা কৰিব, ইমান পৰে আপুনি কিছুমান নিৰৰ্থক কথাৰ প্ৰতাৰক পঢ়ুৱৈ হোৱাৰ পাল্লাত পৰিব লগা হ'ল। যদিও কথাবোৰ কথাবোৰৰ যে সদায় অৰ্থ থাকিব লাগিব অথবা অৰ্থপূৰ্ণ নিৰৰ্থক হ'ব লাগিব, তাৰ কোনো মানে নাই। দ্বিতীয় কবিতাৰ শীৰ্ষক মৰা মাছৰ চকুৰ দৰে। মৰা মাছৰ চকুৰ দৰে ঢেল খোৱা এজাক মানুহ। মৰা মাছৰ চকুৰ দৰে ঢেল খোৱা এজাক মানুহ, হাতে হাতে লগাকৈ বন্ধা আছে তেওঁলোকৰ হাতবোৰ। মাৰ যাব ধৰা বেলি, কেচেমা কেচেম গোন্ধাই থাকিল গোটেইটো গধূলি। গাঁওখনৰ এমূৰত গা ভাৰী তিৰোতা এগৰাকীৰ চটফটনি। দুপৰৰ বেলিটোৰ দৰেই ৰাতিটো টান হৈ পৰিল। ধন্যবাদ জনালো। ভাগৱতী আমাৰ কবিতা অধ্যয়ন গোটৰ যুটীয়া সম্পাদক। মই তেখেতৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। দুটা কবিতা পাঠ কৰিম। মৃত্যু দৰ্শন। সিদিনা হঠাৎ মৃত্যুক দেখিলো, চকামকাকৈ দুপৰীয়া ৰাস্তাত। ঘৰত আহি কলো, কোনেও বিশ্বাস নকৰিলে। মৃত্যুক দেখাৰ পিছত হেনো বাচি নাথাকে কোনো। মৃত্যুক দেখাৰ পিছত হেনো বাচি নাথাকে কোনো, মৃত্যুক দেখা পোৱা বুলি কবলৈ। মই জীয়াই আছো, কিয়নো মৃত্যুক মইহে দেখিছিলো। মই জীয়াই আছো, কিয়নো মৃত্যুক মইহে দেখিছিলো, মৃত্যুৱে মোক দেখা নাছিল। কোনোবা এজনে সুধিলে, মৃত্যু দেখিবলৈ কেনে? কলো, শিশুৰ নিচিনা, সৰল আৰু পবিত্ৰ। তেওঁ উভতি ধৰিলে, হবই নোৱাৰে। মৃত্যু নিশ্চয় ভয়ংকৰ চেহেৰাৰ এক ডেকা। মই কলো, নহয়, মৃত্যু শিশুৰ নিচিনা, হাঁহিমুখীয়া আৰু পবিত্ৰ। কোনেও বিশ্বাস নকৰিলে মোৰ কথা, যেন সকলোৱে মৃত্যুক ওচৰৰ পৰাহে দেখিছে। দ্বিতীয় কবিতা, বিকল্প। তুমি মোক বিকল্প দিলা, কবিতা আৰু প্ৰেম। তুমি মোক বিকল্প দিলা, কবিতা আৰু প্ৰেম। মই বাচিলো প্ৰেম, কিয়নো কবিতাৰ সৈতেই মোৰ প্ৰেম। তুমি মোক বিকল্প দিলা, কবিতা আৰু জীৱন। তুমি মোক বিকল্প দিলা, কবিতা আৰু জীৱন। মই বাচিলো জীৱন, কিয়নো কবিতাই মোৰ জীৱন। তুমি মোক বিকল্প দিলা, তুমি আৰু কবিতা। তুমি মোক বিকল্প দিলা, তুমি আৰু কবিতা। মই মুখ ঘূৰাই ললো, কিয়নো তোমাকেই মই কবিতা বুলি ভাবিছিলো। ধন্যবাদ। ধন্যবাদ ভাগৱতী। ডক্টৰ প্ৰাণজিৎ বৰা, তেখেতৰ কবিতাটি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। দেখিছো দেশ দ্বিতীয় খণ্ডটো। এই দেশ একেই আছে, ভোক একে আছে যেতিয়া, পিয়াহ একে আছে যেতিয়া, হাহাকাৰ একে আছে যেতিয়া, বিনন্দীয়া এই দেশ। আজিৰ এই যুগত ৰজাঘৰীয়া বুলিবলৈ কিডাল আছে? যি আছে সকলোৱেইটো প্ৰজাৰ, নীতি প্ৰজাৰ, বজাৰ প্ৰজাৰ, আইন প্ৰজাৰ। ৰজা প্ৰজা একাকাৰ, এই অনুপম দেশৰ বুৰঞ্জী লিখিছে বুৰঞ্জী লেখকে। আৰু আমি চিৰদিনৰ বুৰঞ্জী পঢ়িছো মুগ্ধ হৈ। তিনি, একেবাৰে মিছা কথা। কোনে কাক বঞ্চনা কৰিব পাৰেহে, কোনে কাক শোষণ কৰিব পাৰেহে, দেশ যেতিয়া স্বাধীন। 4, দেশক আগুৱাই নিবলৈ কথাবোৰ হওঁতে দকৈ ভাবিব লাগিব। মিছাতে হুলস্থুল কৰি লাভ কি? এই যে একেটা পৰিয়ালৰ 5 জনে চিপ ললে, সেই কথাক লৈ এনেকৈ কুৰহাল কৰি লাভ কি?
তাতকৈ তাৰ কাৰণ আলোচনা কৰোঁ, আঁচনি কৰোঁ, আহা হওক। 5. একেবাৰে কথাৰ কথা কৈছা দেই। মূল সুঁতিয়েইটো আচল কথা। মূল সুঁতিত নাথাকিলে কিহৰ দেখি, কেনেকৈ দেখি? মূল সুঁতিৰ প্ৰশিক্ষণ শিবিৰলৈ আহিবা আকৌ। 6. দেশক আগুৱাই নিয়াটোৱেই ৰাষ্ট্ৰৰ লক্ষ্য। ৰাষ্ট্ৰৰ নিজা স্বাৰ্থ বুলিবলৈ কিটোনো আছে? ৰাষ্ট্ৰৰ বাবে ব্যক্তি তুচ্ছ। দেশেই শেষ কথা। দেশ আগুৱাব পাৰিব লাগিব। সেই বাটত দেশৰ শত্ৰু ৰাষ্ট্ৰৰ শত্ৰু। সেই বাটত দেশৰ মিত্ৰ ৰাষ্ট্ৰৰ মিত্ৰ। গতিকে আগুৱাৰহে কথা। 7. এই অতদিনে দেশত কি একোডাল হোৱা নাই? ক'ত হোৱা নাই? সকলো হৈছে। ডাটা চোৱা, ডাটাইহে ক'ব আচল কথা। 8. তেজৰ শিৰাই শিৰাই বৈ আছে দেশ। তেজৰ শিৰাই শিৰাই বৈ আছে এই দেশ দেহি। সেইবাবেতো ইমানকৈ কষ্ট কৰিছো। 14 পুৰুষে যাতে এই দেশৰ সেৱা কৰি যাব পাৰে, তাৰ বাবে যি পাৰো ধনে ধানে গোটাই পিটাই কৰিছো। একেবাৰে হাড়ে হাড়ে সোমাই আছে এই দেশ। দেশৰ চিন্তাতে ৰাতি ৰাতি টোপনি নাহে। কোৱাৰ পৰত এলজুলামৰ হাই পাৱাৰৰ এটাকৈ আজি কত যুগ হ'ল? 9. যি হৈছে দূৰৈত হৈছে। ঘৰ জ্বলিছে, মন্দিৰ জ্বলিছে, কোনোবা ধৰ্ষিতা হৈছে, বহু দূৰৈত হৈছে। চুবুৰীতে কাৰোবাক জ্বলাই দিছে, তথাপি দূৰৈত। তুমি অক্ষত। তোমাৰ 1000 কোটি টকীয়া ৰথ অক্ষত। তোমাৰ দেশ অক্ষত। 10. মৃতদেহবোৰ চিনাক্ত হোৱা নাছিল, কিন্তু প্ৰতিটো মৃতদেহেই সাক্ষ্যদান কৰিছিল সেই কৃষ্ণ গহ্বৰৰ, য'ত সগৰ্বে এতিয়াও ঘূৰি ফুৰিছে এই দেশৰ জীৱিতসকল। 11. ধৰ্মৰ ব্যৱসায় ক'ত নহয়? কিমান কমিশ্যন ভগৱানে খায়, দানৰ হিচাপ কৰোঁতেই তৎ নাই। 12. সকলো সলনি হয়। এসময়ত হাবিত আছিলো, এতিয়া ৰাজপাট। এতিয়া শান্তিৰ কথা ভাবো, কওঁ, মানুহেও শুনে। কৈ নিজৰো যে কিমান ভাল লাগে, সকলো সলনি হয়। 13. কাৰ বাপেকৰ দেশ যে মন গ'লেই মোৰ দেশ কৈ চিঞৰি মৰিব? কাৰ বাপেকৰ দেশ যে মন গ'লেই হোৱাই নোহোৱাই বাটলৈ ওলাই আহিব, সন্ধিয়া জুইলৈ সমদল কৰিব? কাৰ বাপেকৰ দেশে যে এই চব দেখিও বহি থাকিম একদম চুপ হৈ, শূন্য কাৰাগাৰৰ ৰক্ষীয়া হৈ? 14. হাৰিয়াৰ নিচাতকৈও কি নিচাৰে দেশৰ নিচা? দেশ ৰাখিবলৈকে বুলি এদিন ওলাই আহিছিলো। দেশ ৰাখিবলৈকে বুলি ৰাজনীতিত নামিছিলো। মন্ত্ৰী তন্ত্ৰী হৈ এতিয়া বুঢ়া হৈছো যদিও দেশ ৰাখিবলৈ এতিয়া মোৰ ল'ৰা ওলাই আহিছে। এদিন তাৰ ল'ৰাও ওলাব লাগিব। হাৰিয়াৰ নিচাতকৈও কি নিচাৰে দেশৰ নিচা? 15. খাদ্যৰ অভাৱ ক'ত? মন্দিৰৰ খাই স্বয়ং ঈশ্বৰেও দেখোন শেষ কৰিবগৈ নোৱাৰে আহাৰ এই দেশত। 16. কিবা এটা হ'বগৈ বুলি ভাবি থাকোঁতেই বহুত হ'ল দেশখনত। কিবা এটা হ'বগৈ বুলি ভাবি থাকোঁতেই বহুত হ'ল দেশখনত। চাৰিআলিটোৰ যি ওপৰত কিবা এটা হওক বুলি এদিন ডেকা ল'ৰা দুটাই গুলী খাই মৰিছিল, তাত দিনে নিশাই পৰি থকা শান্তিৰ পাৰজাকৰ মাজত চাউল ছটিয়াই থিয় দি আছে বুঢ়া মানুহ এজন। দেশখনে তেওঁক বিচাৰিছিল, তেওঁ আহিছিল। তেওঁ নিবিচৰাকৈ তাৰ পাছত কি যে নহ'ল। তেওঁৰ এটা প্ৰকাণ্ড দালান হ'ল, 6 ফুট ওখ এখন গেট হ'ল। গেটত তেওঁক চালাম দিবলৈ চন্তৰীহঁত ৰৈ থকা হ'ল। দেশখনক লৈ এনেদৰেই তেওঁ ইমান ব্যস্ত হৈ পৰিল যে বুৰ্বক দেশখনে ততেই ধৰিব নোৱাৰিলে যে তেওঁ আহিছিল। দেশৰ বাবে ক'ৰবাত গ্ৰেনেড ফুটে। যি ফুটাই তেওঁ নিজকে যদি কয় দেশপ্ৰেমী, আনবোৰে কয় তেওঁ দেশদ্ৰোহী। দেশেই সকলো কৰে। দেশৰ বাবে ক'ৰবাত বোমা ধৰা পৰে, দেশৰ বাবে ক'ৰবাত কন্দুৱা গেছ, ক'ৰবাত লাঠি চালনা, ক'ৰবাত গুলীয়াগুলী, দেশৰ বাবে ক'ৰবাত কোনোবা শ্বহীদ, ক'ৰবাত কোনোবা নিৰ্বাসনত, আনকি ৰাষ্ট্ৰদ্ৰোহো দেশ ভাৱনা মাথো। 19. গান্ধীৰ মূৰ্তিটোৰ গুৰিত ৰাতি পাৰ কৰা মানুহটো এই দেশৰ কি হয়? গান্ধীৰ মূৰ্তিটোৰ গুৰিত ৰাতি পাৰ কৰা মানুহটো এই দেশৰ কি হয়? গান্ধীয়েই বা এই দেশৰ কি হয়?
মন্দিৰৰ বাহিৰৰ ফুটপাথত ৰাতি পাৰ কৰা মানুহটো এই দেশৰ কি হয়? ফটা-চিটা কাপোৰ পিন্ধা, চুলিত জট বন্ধা তিৰোতাজনীও যদি নাগৰিক, আমি কি? আমি শেষ কবিতাটো, ক'তনো উলটি আহিল ৰাম, ক'তনো উলটি আহিল ৰাম, খৰমজোৰক সাক্ষী কৰি আজিও প্ৰভু ভক্ত ভৰতেই চলাইছে এই দেশ। তাৰপিছত আৰু এটা আছে 21 শেষ কবিতা। যিজনে শুকান মাটি খান্দি আছে, খান্দি আছে, খান্দি আছে, তেওঁ গান্ধী, গডছে, মাৰ্কছ কোন নাজানে। তেওঁ দুখন ৰুটিত জাম নলগালেও হ'ব, জামখিনি আমালৈ থৈ দিয়া। ধন্যবাদ জনাইছোঁ। এতিয়া মোৰ কবিতা পাঠ আছে, যিটো মই বৰ সংকোচেৰে কৰিবলৈ লৈছোঁ। মই শেহতীয়াকৈ লিখা এটা কবিতা পাঠ কৰিম। আচলতে যোৱা 6-7 বছৰ মোৰ যিটো কেমেৰাৰ লগত কেমেৰা হাতত লোৱাৰ বা ফটো তোলাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো মই কেইটামান শাৰীৰ মাজত ধৰি ৰাখিব খুজিছিলোঁ। মোৰ যিটো ভাৱ হৈছিল কেমেৰাৰ মাজেৰে চাওঁতে, সেই কথাখিনিকে মই মোৰ এই কবিতাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ কেমেৰাটোৰ সন্মুখত মানুহজন ৰৈ আছিল। মোৰ কেমেৰাটোৰ সন্মুখত মানুহজন ৰৈ আছিল, নিৰুদ্দেশ। তেওঁক অশান্ত কৰিবলৈকে মই এটা বুদ্ধি পাঙিলোঁ আৰু ক'লোঁ, আহক মোৰ কেমেৰাৰ লেন্সেৰে চাওক এখন বিচিত্ৰ জগত। ভিউ ফাইণ্ডাৰেৰে মই তেওঁক চাবলৈ ক'লোঁ আৰু মই লেন্সৰ ফকাছ সলালোঁ। এবাৰ ওচৰত, এবাৰ দূৰৈত, কেমেৰাত মোৰ কৌতূহল। মই সুধিলোঁ তেওঁক, কেনে পালে এই দৃষ্টিৰ ব্যক্তিৰ খেল? তেওঁ ক'লে, ক'ত সেই বৈচিত্ৰ মোৰ পোহৰহীন দুচকুৰ। ধন্যবাদ। আমাৰ মাজত আছে অসমৰ বিশিষ্ট কবি, জ্যেষ্ঠ কবি ডক্টৰ এম কামালউদ্দিন আহমেদ ছাৰ। তেখেতক মই আমাৰ কবিতা অধ্যয়ন গোটৰ এই অনুষ্ঠানলৈ আকৌ এবাৰ আদৰণি জনাইছোঁ। মই ছাৰক 5 মিনিট তেখেতৰ যদি কিবা ক'বলগীয়া আছে, বক্তব্য আছে, সেইখিনি ক'বলৈ অনুৰোধ জনাইছোঁ আৰু তাৰপাছত তেখেতৰ কবিতাখিনি পাঠ কৰিব। কবিতা পাঠ কৰিম বুলিহে প্ৰস্তুত হৈ আছিলোঁ। তথাপি ডক্টৰ আনন্দ বৰমুদৈ ছাৰ আছে, ডক্টৰ বিভাস চৌধুৰী আছে, অনুভৱ তুলসীৰ নিচিনা কবি আছে, আৰু আনন্দ বৰমুদৈ ছাৰেও অলপ কবিতাৰ বাহিৰেও কথাৰ অৱতাৰণাৰ কথাও বিচাৰিছে। আৰু কল্পই কোৱা মতে মই অলপ সময়, বৰ বেছি সময় নকওঁ, কবিতাৰ মাজত গদ্য ক'বলৈ অলপ অসুবিধা হয়। তথাপি নিৰ্দেশ আৰু অনুৰোধ ৰক্ষা কৰি মই কেতবোৰ কথা ক'বলৈ ওলাইছোঁ। ডক্টৰ বৰমুদৈ ছাৰে যে খুব তেওঁ এটা এক ধৰণৰ ঘৰুৱা কথন ভংগীৰে এটা নিতান্ত জৰুৰী প্ৰশ্ন এটা অৱতাৰণা কৰিছে যে কবিতা ৰাজহুৱা অনুষ্ঠান বা ৰাজহুৱা পাঠদান সম্ভৱনে, এনেকুৱা ধৰণৰ এই ধৰণৰ কথাবোৰ আচলতে আমাৰ চুবুৰীয়া বংগদেশতেই বহু আগতেই এই ঘটনাটো সংঘটিত হৈছিলে। আৰু এটা কথা হয় যে যিসকল কবিৰ কবিতা সাধাৰণ অৰ্থত ঊৰ্ধ্বকমাৰ ভিতৰত জনপ্ৰিয়, সেই জনপ্ৰিয় কবিসকলৰ কবিতাৰ যি ৰাজহুৱা পাঠদান অনুষ্ঠান, সেই অনুষ্ঠানতকৈও আমোদজনক কথাটো হ'ল যে এটা সময়ত বংগটো যেতিয়া শংখ ঘোষহঁতে কবিতা তৰুণ কবি হিচাপে আত্মপ্ৰকাশ কৰিছিলে, তেতিয়া এটা বস্তু আছিলে যে এইসকল কবি, যিসকল কবিৰ কবিতা অন্তৰ্মুখী, যিসকল কবিৰ কবিতা নিৰলে পাঠ কৰিহে অনুভৱ বা উপভোগ কৰিব পাৰি, তেনেকুৱা ধৰণৰ কবিসকলৰ পৰাই এটা প্ৰয়োজন, এটা প্ৰশ্ন বা এটা প্ৰয়োজনৰ উদ্ভৱ হৈছিলে যে এই অন্তৰ্মুখী, এই নিৰলাৰ আবেগৰ এই কবিসকলৰ আধুনিকতাবাদী নিৰলাৰ কবিতাবিলাক, এই কবিতাবিলাকৰ এক ধৰণৰ বৃহত্তৰ পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱাৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছিলে। গতিকে মই ক'বলৈ বিচাৰিছোঁ এইটোৱে, যিবোৰ কবিতা এক ধৰণৰ বহিৰ্মুখী
চৰিত্ৰ আছে, সেই কবিতাবোৰৰো মই দেখিছো যে সেই কবিতাবোৰৰো এক ধৰণৰ ৰাজহুৱা পাঠদান অনুষ্ঠান হয় আৰু সেইবোৰ কিছু দৰ্শক শ্ৰোতাৰ মাজত সেইবোৰো জনপ্ৰিয়। কিন্তু মই যিটো ভাবিছো প্ৰকল্পহঁতৰ বা আনন্দ বৰমুদৈ ছাৰৰ কথাৰ পৰা এই কবিতা গোটৰ যি কথা বা তেওঁলোকৰ যি ইস্তাহাৰ পৰা মোৰ এটা কথা মোৰ ধাৰণা হৈছে যে যিবোৰ অন্তৰ্মুখী কবিতা, সেই অন্তৰ্মুখী কবিতাবোৰৰ পঢ়ুৱৈৰ কিমান বঢ়াব পাৰি বা সেইবোৰ আৰু কিছু পঢ়ুৱৈৰ মাজলৈ, বৃহত্তৰ পঢ়ুৱৈ সমাজলৈ যাতে কবিতাবোৰ নিব পাৰি, তেনেকুৱা ধৰণৰ এক ধৰণৰ হয়তো আকাংক্ষা বা তেনেধৰণৰ এক ধৰণৰ হয়তো এটা আঁচনি এই কবিতা অধ্যয়ন গোটৰ ক্ষেত্ৰত আছে। আৰু তেতিয়া আৰু আমাৰ কবিসকলৰ মনতো প্ৰশ্ন জাগে যে এই যে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰৰ আয়োজন কৰা হৈছে, এনেকুৱা ধৰণৰ লাগিব পাৰে আমাৰ কোনো কবিৰ যে কোনোবা কবিৰ কবিতা পঢ়ুৱৈ সমাজলৈ ইমান আগবঢ়া, ইমান পঢ়ুৱৈ সমাজৰ মাজলৈ যিমান পৰিমাণে সোমাই যাব লাগিছিল তেনেধৰণে সোমাই যোৱা নাই নেকি? আমাৰ অসমীয়া কবিতাতো তেনেকুৱা ধৰণৰ উদাহৰণ আছে, আপোনালোকে সকলোৱে জানে। অজিত বৰুৱাৰ কবিতা এটা ৰাজহুৱা পাঠদান কিমান দূৰ কাৰ্যকৰী হ'ব আৰু কিমান অজিত বৰুৱাৰ পঢ়ুৱৈ বা বৃদ্ধি পাব, বা আমাৰ অনুভৱ তুলসীৰ যি অনুচ্চাৰিত, তেওঁৰ হয় কেতবোৰ কবিতা এক ধৰণৰ তেওঁৰ অনুচ্চাৰিতৰ মাজৰে এক ধৰণৰ বহিৰাষ্ট্ৰয়ী কেতবোৰ কবিতা আছে। তেনেধৰণৰ মোৰ এটা ধাৰণা হৈছে যে এতিয়া কবিসকলেও নিজকে প্ৰশ্নৰ অৱতাৰণা কৰিব লগা হৈছে যে তেওঁৰ অন্তৰ্মুখী, তেওঁৰ এনেকুৱা ধৰণৰ এই আত্মকথনমূলক কবিতাবোৰ, ফাৰ্ষ্ট পাৰ্চনৰ কবিতাবোৰ হয়তো এই কবিতা অধ্যয়ন গোটৰ নিচিনা অনুষ্ঠানে হয়তো কিছু বিস্তৃত পৰিসৰত লৈ যাব আৰু সেই কবিসকলৰ কবিতা পঢ়ুৱৈৰ মাজত সোমাই যাব, আৰু যিসকলৰ কবিতা এনেই পঢ়ুৱৈ সমাজৰ মাজত ইতিমধ্যে এটা কমিউনিকেশ্যনৰ কাৰণে, যেনে হীৰেণ ভট্টাচাৰ্যৰ কবিতাই সাধাৰণতে সকলো ধৰণৰ বয়সৰ পঢ়ুৱৈ কমিউনিকেট কৰিব পাৰে। তেনেকুৱা ধৰণৰ কবিসকলৰো এইটো অনুষ্ঠানে উপকৃত কৰিব তেওঁলোকক, তেনেকুৱা ধৰণৰ কবিকো। আৰু মই ভাবো যে যিবোৰ অন্তৰ্মুখী কবি, বহিৰাশ্ৰয়ী কবি তেওঁলোক নহয়, তেওঁলোকৰ কবিতাকো এটা বিস্তৃত পৰিসৰত প্ৰকল্পহঁতৰ অনুষ্ঠানটোৱে আগবঢ়াই যাব। মোৰ এইখিনিয়ে ক'বলগীয়া। প্ৰথম কবিতা, শুক্লেশ্বৰত ফুল কিনোতে। শুক্লেশ্বৰত ফুল কিনোতে তুমি সোমাই যোৱা আকাশৰ নীলা গৰ্ভত। শুক্লেশ্বৰত ফুল কিনোতে তুমি সোমাই যোৱা আকাশৰ নীলা গৰ্ভত। আকাশত সাঁতুৰি পেছাদাৰী সাঁতোৰবিদৰ দৰে জুবুৰা দুটামান মাৰি তুমি ওলাই আহা। 2, চন্দ্ৰকুমাৰৰ সৈতে লাইন বাছত চেপেটা লাগি মহানগৰৰ উপকণ্ঠলৈ গৈছিলো সিদিনা, ফুলা সৰিয়হ এডৰা চকুত জিন নিয়াবলে। চন্দ্ৰকুমাৰৰ সৈতে লাইন বাছত চেপেটা লাগি মহানগৰৰ উপকণ্ঠলৈ গৈছিলো সিদিনা, ফুলা সৰিয়হ এডৰা চকুত জিন নিয়াবলে। কামিজৰ জোলোঙাত হাত দি বিচাৰি নাপালো পাৰ্চ, হালধীয়া ৰাগ নুশুনিলো চৰতীয়াৰ চিন্তাত, বিফল মনোৰথ হৈ ঘূৰি আহিলো চন্দ্ৰকুমাৰৰ সতে, হাতত তেওঁ উৱলি যোৱা জোনাকীৰ প্ৰথম সংখ্যা। 3, ৰজনীগন্ধাৰ কেইটামান ডাল তুমি কিনিছিলা, সিহঁতৰ স্নিগ্ধতাৰ ভৰত ব্ৰহ্মপুত্ৰৰ বুকুত উঠিছিল ঢৌ, এই ঢৌৱে হেন্দু নুনি তুলিছিল মোৰ বুকুত। 4, সিদিনা বৰষুণ পৰিছিল ধাৰাসাৰে,
কোনো এগৰাকী নাৰীৰ প্ৰসাধন ধুই নিছিল। চিটিবাছৰ খিৰিকীয়েদি মই দেখিছিলোঁ তেওঁৰ হাতৰ ৰজনীগন্ধা পানীৰ টোপাল পৰি অধিক উজ্জ্বল হৈ পৰিছিল। বিজুলীৰ চিকমিকনি পৰি পুনৰ বৰণ লৈছিল ৰজনীগন্ধাই। 5 শুক্ৰেশ্বৰৰ আকাশত তুমি বিস্তৃত হৈ পৰিছা, তলত ৰাখি ৰাখি ফুল, অথচ অলপ আগে 6 নম্বৰ চিটি বাছেৰে তুমি শুক্ৰেশ্বৰ ঘাটত নামিছিলা। দ্বিতীয় আৰু শেষ কবিতা, উত্তৰ ঔপনিৱেশিক। মই বাস কৰো তেওঁৰ মাজত, অথবা তেওঁ স্থানচ্যুত মোলৈ গুচি অথবা তেওঁ স্থানচ্যুত মোলৈ গুচি আহে। ৰূপান্তৰিত মোৰ অস্থি, মজ্জা, মাংস তুমি আজলি ভৰাই অনা ফুলৰ সুবাসেৰে। ৰূপান্তৰিত মোৰ অস্থি, মজ্জা, মাংস তুমি আজলি ভৰাই অনা ফুলৰ সুবাসেৰে। মোৰ মুখৰ মাত পাহৰিছো, তেওঁৰ ভাষাৰে জিছো। মই এৰি গৈছো মোৰ খোৱা পাতি, এখন মূৰলৈকে টানি তেওঁ শুই পৰিছে তাতে। উচ্চ তৰংগত বাজি মোৰ জীৱন, স্নিগ্ধতাৰে বস কৰে বৃথা চেষ্টা তেওঁৰ। উচ্চ তৰংগত বাজি উঠা মোৰ জীৱন, স্নিগ্ধতাৰে বস কৰাৰ বৃথা চেষ্টা তেওঁৰ। বিজয়ৰ পতাকা উৰুৱাইছা তুমি মোৰ মাটিত, বিজয়ৰ পতাকা উৰুৱাইছা তুমি মোৰ মাটিত। সেই মাটি খান্দি খান্দি শতাব্দীৰ পাছত মই বিচাৰিম তোমাৰ অন্তৰ, অস্থি, মজ্জা। ধন্যবাদ। আমাৰ মাজত আছে অসমৰ জ্যেষ্ঠ কবি অনুভৱ তুলসী ছাৰ। ছাৰক আমি আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা, তাৰিখটো একেবাৰে মনত নাই, তেখেতক আমি এই মাহৰ অতিথি হিচাপে তেখেতক আমন্ত্ৰণ জনাইছিলোঁ। ছাৰে আহি আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন আন কৰ্মচাৰী আৰু লগতে বাহিৰৰো যথেষ্ট শ্ৰোতাৰ বা দৰ্শকৰ লগত, কবিতা প্ৰেমীৰ লগত তেখেতে কথা পাতিছিলে। আমি অনুষ্ঠানটো বৰ ভাল লাগিছিলে আৰু আমি সেইটো আচলতে কণ্টিনিউ কৰিব খুজিছিলোঁ, কিন্তু ক'ভিডে গোটেই পৰিস্থিতিটোৱে সলাই পেলালে। আমাৰ দুটা অনুষ্ঠান নোহোৱাকৈ থাকি গ'ল। যিয়ে নহওক ছাৰ, আপোনাক আজি দেখি বহুত দিনৰ মূৰত, তাৰপাছত আজি প্ৰথম দেখিছোঁ। এবছৰে হৈ গ'ল, হ'বলৈ হ'ল আৰু হৈয়ে গ'ল নহয়, এবছৰ হৈয়ে গ'ল। গতিকে তাৰপাছত আজি দেখিছোঁ আপোনাক আকৌ এবাৰ আমাৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ মন্তব্য দি আপোনাৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে মই নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধেয় আনন্দ বৰমুদৈ ছাৰ, ডক্টৰ বিভাস চৌধুৰী, কল্যাণ ভূঞা, প্ৰকল্প ৰঞ্জন ভাগৱতী, কামালুদ্দিন আহমেদ প্ৰমুখ্যে বাকী কবিসকল, আনন্দ বৰমুদৈ ছাৰে বিশেষকৈ কবিতাক জনগণৰ মাজলৈ লৈ যোৱাৰ কথাটো কৈছে আৰু সেই অনুসৰি এই গোটটোৱে তেনেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি আমাৰ কামালুদ্দিন আহমেদেও কথাটো উনুকিয়াইছে। মই আকৌ কিছু সন্দেহো এই ধৰণৰ পদক্ষেপত থাকি যায়। ইতিহাসে আমাক তেনেধৰণৰ দুই এটা উদাহৰণ যে দিয়া নাছিলে তেনেধৰণৰ নহয়। এনেধৰণৰ ইস্তাহাৰ অনুসৰণ কৰি আগবাঢ়িলে কবিতাই বহু সময়ত আকৌ উজুতিও খায় আৰু সেই ধৰণৰ কবিতা পিছৰ সময়ে আকৌ অগ্ৰাহ্যও কৰে। তেনেধৰণৰ দৃষ্টান্ত আছে। আমি ৰুছ বিপ্লৱৰ সময়ত তেওঁলোকৰ বিশেষ প্ৰবক্তা হিচাপে কবিতাৰ মাজেৰে সেই তেওঁলোকৰ বিপ্লৱৰ বাণী প্ৰচাৰৰ বাবে মায়াকোভস্কিক তেওঁলোকে তুলি ধৰিছিলে আৰু পিছত লেনিনেই মায়াকোভস্কিৰ কবিতা ঠিক তেনে গহীন কবিতা নহয় বুলি মন্তব্য কৰিছিলে বুলি শুনিছিলো। তেনেকে আমি চুবুৰীয়া বংগদেশৰ সুকান্ত ভট্টাচাৰ্যৰ কথা জানো। তেখেতেও তেনেধৰণৰ এক
কৰ্মসূচীৰ মাজেৰে নিজৰ কবিতা আগুৱাই লৈ যাব খুজি কিন্তু তেখেত আগুৱাই লৈ যাবলৈ সমৰ্থ নহ'ল। গতিকে এই ইস্তাহাৰ অনুসৰণ কৰি কবিতা লিখিবলৈ যাওঁতে নাইবা কবিতা এনেধৰণৰ এটা গোটে এই বিশেষ আদৰ্শটো লৈ কবিতাৰ সেৱা কৰিবলৈ যাওঁতে কিছু ভাবি চিন্তি নকৰিলে, কিছু ভৱিষ্যতৰ কথা ভাবি নকৰিলে হয়তো কেতিয়াবা হিতে বিপৰীতো হ'ব পাৰে। মই আৰু বেছি কথা নকওঁ, মোৰ কবিতা পাঠ কৰোঁ। প্ৰথম কবিতা লবংগলতা। লবংগলতা ও লবংগলতা, চাই বৰণীয়া এই চহৰত চাবুকৰ কোব কিয় সহিছ, বল বৰঙাবাৰীলৈ যাওঁ। নাৰিকলৰ পাতৰ মাজেৰে জোনৰ পিঠিৰ মৰা তেজ দেখা মনত আছেনে? সাজলগাৰ গাঁওখন হঠাতে ফুলত উঠা দবা কাহৰ হোৱা দোৱা, তই গলি নেকি পাহৰি লবংগলতা? দাৱনীৰ পিনে দোঁ খোৱা, ধান কাঁচিয়ে ঢৌ তোলা, ভাটৌ পোৱালিৰ ঠোঁটত বেলিৰ নাচোন চোৱা, আনন্দই নধৰে হিয়া, যাওঁ বল বৰঙাবাৰীলৈ। হাতত পতাকা লৈ থকা, গুলি খায়ো খহি নপৰা, সংগীনৰ খোজ খোৱা, দিন আৰু ৰাতিৰ ধৰিবলৈ আলপৈচান। লবংগলতা, চমকা ভমকা চহৰৰ ফুল, তাকে চাই চাই নেলাগ তধা, যাওঁ বল বৰঙাবাৰীলৈ। তোৰ ভেটকলি পদুম বাটিত কি লাই হালিছে, কি লফা জালিছে, চাই বৰণীয়া চহৰৰ চকুৰে তই নেপাৱ দেখা লবংগলতা। হাৰমতিৰ সজাল পাত, দিক্ৰমৰ ডকাৰ উঠি, পিছলাৰ শিলঘৰীয়া, মাজৰ চাপৰিৰ সাধু, তামোল বেপাৰী কোন? পোৰামাটিৰ চৰুমুৱা চহৰীয়াৰ, ৰৌজাল বৌজাল মাতৰ, চলাহী হাতৰ কলাপী মুদ্ৰা এফলীয়া কৰি থৈ, যাওঁ বল বৰঙাবাৰীলৈ। লবংগলতা ও লবংগলতা, বহু বেলি হ'ল, আৰু পলম কৰিলে আয়ুসোতাত লাগিব আউল। বেলিৰ বুকুৰ এটি দ্বীপ, বেলিৰ বুকুৰ আমাৰ অতিকে আপোন এই দ্বীপ। সেই যোৱা সেই গছজোপা ধোঁৱাহীন জুইহে আছিল, খুব বেছি আজি মাথোন বৰন্তি সলাইছে। এই যে থিয়কৈ পাহাৰ নীলা ধোঁৱাই ঢাকি থোৱা, আচলতে চেঁচা হব নোখোজা ধূলি শিখা, শিলে শিলে ঘঁহি চালেই কথাটো বুজি পালা। সৌটো তপত জুৰি, যাৰ সোৱাদ পানী হৰিণাই খাই, পানী আৰু পিয়াহৰ বৰ্ণমালা আন একো নহয় বুজিছা। নিজৰ ছায়াতে কায়াটো লুকুৱাই লয় বেলিয়ে, লাই লফাৰ গুটি সিঁচা, শাক পাত ভাজি খোৱা, পানী পচাৰ থিপিচনিত জকাই বাবলৈ যোৱা। এই যে বনোৱা পৰুৱা নাচি নাচি আগুৱাই গৈছে, কাৰ সন্ততি যি গান ভাঙো ভাঙো বুজা বৈছে। আকাশত থকাজনক পৰাণ খোলা হাঁহি দেখুৱাইছে, শাল পাতিছা, জালিগাত খান্দিছা, কুঁহিয়াৰ পেৰিছা, থালি পাতি লৈ ৰহ পগাবলৈ জুই পালা ক'ত? কোৱা পকা ৰহৰ গোন্ধে অনা এই পোনাকিটাৰ চকুলে চোৱা, কি আছে তাত, কি আছে তাত দেখা পাইছা জানো কিবা? আততায়ীৰ চকুৰ কুটা গভীৰ তেজত জোন নে আন কোনোবা, ফুল আৰু পখিলাৰ সপোন পাহি ৰেণুৰ গৰ্ভত কোন শুই আছে?
শিলাৰ নক্সাত কি জল্পনা কল্পনা, তাৰ গুৰি কথা ক'ত পোৱা? মেঘলৈ পঠোৱা বতৰা মানেই বচনতীত চব গান তোমাৰ মুখস্থ। বৰষুণ বৰষুণ কেঁচা ঘামেৰে উমাল, তোমাৰ জীৱন কাৰ প্ৰেৰণা? বেলিৰ বুকুৰ এইটো দ্বীপ, আমাৰ বেলিৰ অসুখ আবেলি বিয়লি। তুমি আগলি পাত, তুমি আৰোগ্য কামনা, তুমি সন্ধিয়া, তুমি মাটিৰ চাকি। বিহু বলীয়া আহতৰ তললৈ কোৱা, তুমি হৈ আহানো ক'ৰ পৰা? শেষ কবিতা অলপ বেছি। আখৰে কয়, দেখাত চিনৰ সমষ্টি হলেও মই ঠিক চিন নহওঁ, তাতকৈ অলপ বেছি। শব্দই কয়, মই সাঁতুৰিব জানো, তাৰ মানে মই মাছ নহওঁ, মাছতকৈ অলপ বেছি। অৰ্থই কয়, মই উৰিব পাৰো, পিছে মই চৰাই নহওঁ, চৰাইতকৈ অলপ বেছি। জালখনৰ কেন্দ্ৰত টোপনি গৈ থকা শিল্পী মকৰাটোৰ দৰে কবি, কিয় হ'ব তাতকৈ অলপ বেছি। শিল দিয়া বাটেৰে কদমত যাওঁতে ঘোঁৰাৰ খুৰাৰ পৰা ফিৰিঙতি ছিটিকে, কবিতা ঠিক ফিৰিঙতি নহয়, তাতকৈ অলপ বেছি। তুমি কৈ থকা এই সম্বন্ধবাচক পদটো মাথোন তুমি নহয়, তুমিতকৈ অলপ বেছি। শ্লেষ পৰিহাস বেকা কেঁকুৰিখিনি ঠিক প্ৰেমৰ প্ৰতীক নহয়, তাতকৈ অলপ বেছি। তুমিত লিপিত খাই থকাই সম্পৰ্ক নহয়, তাতকৈ অলপ বেছি। তুমি একৰ সমান হলেও একতকৈ অলপ বেছি। বুকুত ডকা চাকনৈয়া লুকুৱাই লৈ বৈ যোৱা নদীখনৰ দৰে সময়, ঠিক সেইখন নদীয়েই সময় নহয়, তাতকৈ অলপ বেছি। যুগ এটাই বহু বেলি তেজ খাই থকা, অথচ গমকে নোপোৱা জীৱন এটাহে কবিৰ। যুগটো ঠিক যুগ নহয়, যুগতকৈ অলপ বেছি। এই অলপ বেছিৰ কথাটো সমস্যা হৈ পৰিলত বিষয়ী অংক মাষ্টৰৰ ওচৰ পালেগৈ। অংক মাষ্টৰে ক'লে, এইটো ঠিক সহজ সৰল যুগ নহয়, তাতকৈ অলপ বেছি। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ ছাৰ। আপোনাৰ কবিতাকেইটাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ প্ৰবান্তৰ পদ্যৰ বিষয়ে এইবাৰৰ গৰিয়সী আৰু অহা সংখ্যা গৰিয়সী এটা দীঘলীয়া সমালোচনা লিখিছে মইন বায়নদেৱে। মই এনে প্ৰসংগতে জনাই থলোঁ। আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক ডক্টৰ বিভাস চৌধুৰীদেৱ। তেখেতক মই কবিতা অধ্যয়ন গোট আৰু ৰিডাৰ্ছ পয়েম ইউটিউব চেনেলৰ পৰা আমাৰ এই অনুষ্ঠানটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি আপোনাক আমাৰ মাজত পাই বৰ আনন্দ পাইছোঁ ছাৰ। গতিকে আপোনাক কবিতা সম্পৰ্কে আপোনাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। অশেষ ধন্যবাদ। প্ৰথম আনন্দ বৰমুদৈ ছাৰৰ পৰা আৰম্ভ কৰি অনুভৱ তুলসীৰ কবিতালৈকে মানুহৰ আমি একেবাৰে মন্ত্ৰমুগ্ধ হৈ আছিলোঁ। আৰু বহুত কথাই ওলাইছে। মই এতিয়া মোক দুটা কাম কৰিবলৈ দিয়া হৈছে। এটা হৈছে কবিতা সম্পৰ্কীয় কিছু কথা, আৰু আজি যি কবিতা পাঠ কৰা হ'ল সেই সম্পৰ্কে কিছু কথা, যিখিনি কবিতা আমি শুনিলোঁ। এতিয়া মই ক্ৰম অনুযায়ী মই কম বুলি ভাবিছোঁ, যি ক্ৰমত কবিতা পাঠ কৰা হৈছিল। প্ৰথমতে সংগীতা মেধিৰ দুটা কবিতা আমি শুনিলোঁ। এটা হৈছে উত্তৰ সুৰীৰ বাবে এটা কবিতা, দ্বিতীয়টো পৃথিৱীৰ কথালৈ লিখা হৈছে। এতিয়া
দুয়োটা কবিতাত আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ কবি সত্তা বুলি মই ক'ম, সংগীতা মেধিনীক নকওঁ। এই কবি সত্তাৰ পৃথিৱী বা আমাৰ যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থা আৰু পৃথিৱীৰ যি সাম্প্ৰতিক অৱস্থা তাৰ প্ৰতি দৃষ্টি, সেই দৃষ্টিত এক কৰুণ এক অভিজ্ঞতা, হয়তো এনেকুৱা এক অভিজ্ঞতা যে আমাৰ ভৱিষ্যতলৈ কথাবোৰ কেনেকুৱা হ'ব, কোনফালে যাব, সেই কথাবোৰ এতিয়া যেন ধোঁৱাৰ মাজত সোমাই আছে, সেই সুন্দৰকৈ তাক ক'ব পৰা নাযায়। আৰু পৃথিৱীৰ যি অৱস্থা, বিশেষকৈ সংগীতা মেধিয়ে কৈছে যে তাৰ নেপথ্যৰ কথাটো কৈছে যে লকডাউনত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছিলে, বিশেষকৈ যিসকল লোকে এঠাইৰ পৰা আন ঠাইলৈ গৈছিলে, সেই প্ৰেক্ষাপটত কবিতাটো লিখা হৈছিলে। এতিয়া এই বিষয়ে মই দুটা কথা ক'ব লাগিব। এটা হৈছে যে কবিতাৰ বিষয়ে আমি যেতিয়া আলোচনা কৰোঁ বা কবিতা পঢ়োঁ, তাৰ এটা বিষয় সম্পৰ্কীয় দিশ থাকে, যে বিষয়বস্তু, কবিতাৰ বিষয়বস্তু কি বা কবিতাটোৰ কি বিষয় লিখা হৈছে। কিন্তু কবিতাৰ আন এটা দিশ থাকে যিটো আমি কাব্যিকতা বুলি কওঁ, যে কাব্যিক দিশ থাকে, যিটো পয়েটিক এটা এছপেক্ট থাকে। এতিয়া কবিতা কিন্তু কথা নহয়, কবিতা গল্পও নহয়, আৰু বৰবৰুৱা ছাৰে কথাটো সুন্দৰকৈ কৈছে যে কবিতা উপন্যাস নহয়। অৰ্থাৎ কবিতা যেতিয়া আমি এটা পাঠ কৰোঁ বা কবিতা যেতিয়া আমি পঢ়োঁ, যেতিয়া কবিতাৰ লগত, কবিতাৰ শব্দৰ লগত যেতিয়া আমাৰ সম্পৰ্ক এটা গঢ় লৈ উঠে, তেতিয়া নিশ্চয়কৈ পঢ়ুৱৈগৰাকী এক বেলেগ ধৰণে প্ৰস্তুত হয়। পঢ়ুৱৈগৰাকীয়ে বেলেগ এটা ফ্ৰেমত, বেলেগ এটা কথা পাবৰ কাৰণে প্ৰস্তুত হয়। গতিকে আমি যেতিয়া এটা খুব মোৰ দৃষ্টিত এটা মন কৰিবলগীয়া কথা এইটো, সংগীতা মেধিৰ কবিতাৰ মই এইটো আলম লৈ কথাটো আৰম্ভ কৰিছোঁ, যে আমি যেতিয়া কবিতা এটা পঢ়িম, তেতিয়া আমি তাৰ যিটো ৰিডেবিলিটি বা যিটো আমাৰ আজি যিহেতু বিষয়টো ওলাইছে যে আমি তাক শ্ৰাব্য, আমি কেনেকৈ কিদৰে শুনিম, যেতিয়া তাক পাঠ কৰা হ'ব, আমি যেতিয়া আমাৰ কাণলৈ আহিব শব্দটো কিদৰে আহিব, এই দিশটো যেতিয়া মই সেই সম্পৰ্কে এতিয়া মই অনুভৱ তুলসী ডাঙৰীয়াৰ তেখেতে যে মত আগবঢ়াইছে, সেই কথাটো মই ইয়াতে আনিব খুজিছোঁ যে সকলো কবিতা এইদৰে পঢ়িব পৰা যায় নেকি, সেইটো এটা প্ৰশ্ন আছে। এতিয়া যিহেতুকে আমি আজি, এয়া মোৰ সৌভাগ্য বুলি ক'ম যে আমি কবিসকলে, যিসকল কবি আজি আমাৰ ইয়াত আছে, তেওঁলোকে আটাই নিজৰ কবিতা নিজে পাঠ কৰিছে। গতিকে আমি এটা এই সোৱাদটো পাইছোঁ। কিন্তু এই কবিতা যদি আন এজনে পাঠ কৰে আৰু আন এক শ্ৰোতা মণ্ডলীৰ সন্মুখত পাঠ কৰে, তেতিয়া কিন্তু তাৰ কথাবোৰ অলপ সলনি হ'ব। এটা মই সৰু উদাহৰণ দিব খুজিছোঁ। এতিয়া সংগীতা মেধি আৰু আমাৰ আৰম্ভ হৈছিলে অনুভৱ তুলসীৰ কবিতাটি শেষ হৈছিল। এই সংগীতা মেধিৰ যিটো প্ৰথম কবিতা, উত্তৰ সুৰীৰ বাবে এটা কবিতা, তাতে কিছুমান এনেকুৱা তেওঁ শব্দ আৰু শব্দৰ ইংগিতসূচক কিছুমান দিশ তাতে আছে, যিদৰে তেওঁ পাঠ কৰিছে, তাতে সেই কথাবোৰ ওলাই পৰিছে। গতিকে এইটো আমি ক'ব পাৰোঁ যে কিছুমান কবিতা যেতিয়া পাঠ কৰা হয়, সেই কবিতাৰ যি এক পৰিৱেশ সৃষ্টি হয়, সেই পৰিৱেশ সৃষ্টিৰ ফলত পঢ়ুৱৈৰ তালৈ বা শ্ৰোতাৰ তালৈ যিদৰে কবিতাৰ শব্দবোৰ আহে, সেইটো এক বেলেগ অভিজ্ঞতা। কাৰণ মই যেতিয়া কবিতাটো শব্দকেইটা মোৰ হাতত লৈ মই যেতিয়া কবিতাটো পঢ়িম, তেতিয়া মই হৈ পঢ়িম, আৰু কবিয়ে যেতিয়া পাঠ কৰিব, তেতিয়া মই কবিতাৰ সেই সোৱাদটো কবিৰ মাতেৰে সেই এক বিশেষ পৰিৱেশত পাম। অৰ্থাৎ ইয়াত দুটা কথা আছে। মই যেতিয়া পঢ়ো, সেই কবিতাটো পঢ়িম, তেতিয়া সেই কবিতাটো মোৰ দৃষ্টিত কবিতা, আৰু যেতিয়া মই কবিৰ মাতেৰে সেই কবিতাটো একেটা কবিতা শুনিম, তেতিয়া কিন্তু মই কবিতাৰ পৰা আঁতৰত থাকি শুনিছোঁ, এটা ডিষ্টেঞ্চ এটা সৃষ্টি হয়। কিছুমান কবিতাৰ ক্ষেত্ৰত এই কথাটো আমি এনেকৈ ক'ব পাৰোঁ যে আজিৰ যিকেইটা কবিতা পাঠ কৰা হৈছে, তাৰে মই সেইকেইটা আপোনালোকক উদাহৰণ কেইটামান দিম যে কেনেকৈ সেইটো আমি দেখা পাইছোঁ বা চাব পাৰোঁ। যে সংগীতা মেধিৰ যি দুটা কবিতা আমাৰ তেওঁ পঢ়িলে, সেই দুইটা কবিতাত এটা মই প্ৰথমতে কৈছোঁ যে সেই কবি সত্তাৰ এক দৃষ্টি আৰু দৰ্শন সোমাই আছে।
আমি এনেকৈ এইদৰে চালে মই ভাবোঁ যে পঢ়ুৱৈ হিচাপে মই ক'ব খুজিছোঁ এইটো ভুল কৰা হ'ব যে এয়া সংযতা মেধি যিগৰাকী কবি তেখেতৰ ব্যক্তিগত দৃষ্টিদৰ্শন। মই সেই বুলি নকওঁ, কিন্তু মই কওঁ যে এক কবি মনৰ এক দৃষ্টিদৰ্শন ইয়াত প্ৰকাশ পাইছে। যিহেতুকে তাত সংগীতা মেধিৰ নামটো আছে আৰু সংগীতা মেধিয়ে কবিতাৰ সৃষ্টিকৰ্তা হিচাপে ইয়াত আমাৰ আগত আহিছে, গতিকে তেওঁ যেতিয়া কবিতাটো পঢ়িছে তেতিয়া সংগীতা মেধিৰ কবিতা বুলি আমি চাইছোঁ। আৰু যদি এই কবিতাকেইটা কোনোবাই পাঠ কৰে এখন মঞ্চত যে এতিয়া সংগীতা মেধিৰ কবিতা পাঠ কৰা হ'ব, তেতিয়া আমি সেই শব্দটো সেই নামটোৰ লগত জড়িত কৰিম। কিন্তু কবিতাৰ এক স্বকীয় স্বভাৱ থাকে, সেই কবিতাৰ স্বকীয় স্বভাৱটো সেই লেখক বা লেখিকা বা কবিগৰাকীৰ লগত কিমান দূৰ তাৰ সম্পৰ্ক আছে সেইটো এটা ভাবিবলগীয়া কথা। সেই বিষয়ে মই অলপ কম। গতিকে ইয়াতে দুইটা কবিতাৰ মই এটা বৈষয়িকভাৱে এটা সম্পৰ্ক দেখা পাইছোঁ যে আমাৰ সমাজ, আমাৰ পৃথিৱী, আমাৰ মাটি, আমাৰ আজিৰ যি অৱস্থা, সেই সম্পৰ্কে কবিতাকেইটা লিখা হৈছে। তাৰ বিষয়বস্তু সেইটো। কবিতা উপস্থাপনৰ ক্ষেত্ৰত মই এটা কথা ক'ম, মই বহুকেইটা কবিতাত মই আজি যিকেইটা এইটো হয়তো এইটো এক ধৰণৰ কোইনচিডেন্স বুলি ক'ব লাগিব, কিন্তু বেলিটো এটা ৰূপক হিচাপে বহুকেইটা কবিতাত আহিছে, কিন্তু চান। গতিকে এই যে বেলিৰ কথাটো, যে পোহৰৰ কথাটো, বেলিৰ যিটো জীৱন সঞ্চাৰী যি তাৰ স্বৰূপ আছে, যে আমি সূৰ্যৰ পৰা কি পাওঁ, পোহৰেই নহয় জীৱনে পাওঁ, এই কথাটো আমি কিদৰে কিমান দূৰ কবিতা এটা পাঠ কৰোঁতে শ্ৰোতাৰ মাজলৈ নিব পাৰিম। কাৰণ কবিতা যেতিয়া পাঠ কৰা হয়, আপোনালোকে মন কৰিব, এটা সৰু কথা মই এটা প্ৰসংগৰ বাহিৰত ক'ব খুজিছোঁ যে আমেৰিকাত এক ধৰণৰ এটা প্ৰচেষ্টা চলোৱা হৈছিলে, আৰু এতিয়াও এইটো আছে, আপোনালোকে চালে দেখিব, আপোনালোকে হয়তো সকলোৱে জানে, এইটো কোৱা হয় পাৰফৰ্মেঞ্চ পয়েট্ৰি। তাৰমানে কবিতাটো লিখাই হয় সেই পাৰফৰ্ম কৰিবৰ কাৰণে, তাক এক ধৰণৰ মঞ্চত তাক মানে পৰিৱেশন কৰিবৰ কাৰণে। আৰু যেতিয়া তাক লিখা হয় তেতিয়া তাত হয়তো কেতিয়াবা মিউজিক থাকে, সংগীত থাকে, হয়তো যিয়ে কবিতা পঢ়ে তেওঁ অলপ নাচি বাগি দেখুৱাব। কিন্তু যিদৰে আমি কবিতা পাঠৰ যিধৰণৰ এই প্ৰকল্প আৰু কল্যাণ ভূঞাই যিধৰণৰ এইটো আয়োজন কৰিছে, নিশ্চয় সেই ধৰণৰ এটা কথা ইয়াত নাই। গতিকে এইটো পাৰফৰ্মেঞ্চ পয়েট্ৰিৰ লগত মই ভাবোঁ যে তাৰ লগত বৰ এটা সম্পৰ্ক নাই। এতিয়া আমি এই যে কবিতা আমি যে আজি শুনিলোঁ, এই যে আমি এগৰাকী কবিৰ লগত এটা কবিতা জড়িত কৰিলোঁ আৰু আমি ধৰিলোঁ যে এই কবিতাত কবিগৰাকী এইখিনি কথা কৈছে। কিন্তু কবিতা মই ভাবোঁ যে সাহিত্যৰ সকলো যিবোৰ আমাৰ সৃষ্টিৰ ক্ষেত্ৰ আছে, গল্প, কবিতা, ৰচনা, উপন্যাস, সেই আটাইবোৰ সৃষ্টি ক্ষেত্ৰৰ ভিতৰত কবিতাৰ যি তাৰ মানে আটাইতকৈ গভীৰতম যি তাৰ চিন্তা ভাৱনা আছে, সেইটো কবিতাতহে মানুহৰ প্ৰকাশ পায়। গতিকে আমি কবিতাক ক'ব পাৰোঁ যিটো বেলেগ বেলেগ ধৰণে মানুহে কথাবোৰ প্ৰাচীন কালৰ পৰা কবিতাৰ বিষয়ে কৈ আহিছে। গতিকে আমি যেতিয়া পাঠ কৰিম, আমাৰ যেতিয়া কবিতা ৰাজহুৱা পাঠৰ অনুষ্ঠান শেষ হ'ব, তেতিয়াও আজি ভাল কবিতা এটা শুনিলে আমি যেতিয়া গুচি যাম, আমি কিমান দূৰ কবিতাটো আমাৰ লগত নিব পাৰিম। কাৰণ কবিতাটো সেই এটা পাঠতে শেষ হৈ নাযায়। গতিকে বৈদ্যব্ৰাইত বুঢ়াগোহাঁইৰ মই এই ভিন্ন পাঠ কবিতালৈ আহিব খুজিছোঁ। তাতে মই এটা কথা দেখিছোঁ যে দৃষ্টিভংগীৰ কথা আছে, কিদৰে কথাটো চোৱা হয়। তাতে কৈছে যে কবিতাটো তেওঁ লিখিব খোজা নাছিলে, তথাপি তেওঁক টানি অনা হৈছে। কোনে টানি আনিছে? শব্দই টানি আনিছে, তাৰ তাৰণাই টানি আনিছে, তাৰ প্ৰতি তেওঁৰ এই আকৰ্ষণ, লিখাৰ প্ৰতি যি আকৰ্ষণ, বিভিন্ন কথা হ'ব পাৰে। গতিকে আমি যেতিয়া কবিতা এটা পাঠ কৰিম ৰাজহুৱাভাৱে, আমি তাৰে কি অবিধা বা কি দিশ আমি পাম আৰু কি ৰৈ যাব, হোৱাট ইজ ইট ডেট ইজ লেফ্ট বিহাইণ্ড। কাৰণ আমি যেতিয়া তাক পঢ়ি পেলাই যেতিয়া আমি ঘৰলৈ যামগৈ, আমি অনুষ্ঠানটো শুনিলোঁ, কোনোবাই কবি পঢ়িলে, আমি গুচি গ'লোঁ, কি ৰৈ গ'ল আমাৰ তাত? আমি গোটেইখিনি লৈ গ'লোঁ জানো? যদি মই কবিতাৰ পুথিখন হাতত লৈ শব্দকেইটা চাওঁ, আকৌ অহাকালি আকৌ চাওঁ, আকৌ নিজে পঢ়োঁ, তেতিয়া এটা বেলেগ ধৰণৰ মই পাঠ পাম। এতিয়া ইয়াৰ বিপৰীত এটা দিশৰ পৰা আমি আৰু এটা কথা ক'ব পাৰোঁ। আমি এনেকৈ ক'ব পাৰোঁ যে মই যদি এগৰাকী কবিয়ে কবিতা পাঠ কৰিছে, মই যদি আজি বৈদ্যব্ৰাইত বুঢ়াগোহাঁইৰ যদি কবিতাটো মোৰ ভাল লাগিছে, মই আকৌ মই ৰেকৰ্ডিংটো শুনিম, আকৌ এবাৰ চাম। এতিয়া কথাটো হৈছে যে উদ্দেশ্যটো কি, পাব্লিক ৰিডিঙৰ উদ্দেশ্যটো কি, যে তাৰ
কবিতাৰ এটা আমি যি কওঁ সাহিত্যৰ কথা কওঁ মিউজিকৰ কথা কওঁ এটা ৰিপিট ভ্যালু থাকিব লাগে যে মই পুনৰবাৰ এই নাটকখন চালে আকৌ নতুন কিবা পাম মই চাইছোৱে কিন্তু মই জানো আকৌ কিবা নতুন পাম কবিতাৰ ক্ষেত্ৰতো মই যেতিয়া আকৌ এবাৰ যাম তেতিয়া মই তাত নতুন কিবা পাম কিন্তু ভিন্ন পাঠৰ কথা একেটা কথা বেলেগ বেলেগ ধৰণে চাব পৰা যি পৰিৱেশ মই বেলেগ বেলেগ ধৰণে তাক চাব পাৰিম এই যে বেলেগ বেলেগ ধৰণে চাব পৰাৰ যিটো পৰিৱেশ সেইটো মঞ্চত পাঠ কৰিলে এবাৰতে আমি পাম কাৰণ আমি যেতিয়া কবিতা পাঠ কৰোঁ বেলেগ বেলেগ ধৰণে কবিতা চাওঁ তাতে বেলেগ বেলেগ কথা প্ৰত্যেকবাৰ পাঠত আহিব সেইটো কবিতাৰে সেইটো কবিতাৰ ভিতৰত থকা বস্তু গতিকে পঢ়ুৱৈ হিচাপে মই তাত যি পাম আৰু হয়তো সেই কবিতা মই যদি 2 বছৰ পিছত চাওঁ তেতিয়া সেই কবিতাটোৰ অৰ্থ বেলেগ হৈ যাব ইয়াত 3টা কথা আছে প্ৰথম কথা হৈছে পাঠ যাক আমি কবিতাটো বুলি কৈছো দ্বিতীয় কথা হৈছে কি পৰিৱেশত লিখা হৈছিল তাৰ লগত জড়িত কথাবোৰ কি আৰু তৃতীয়টো কথা হৈছে পঢ়ুৱৈৰ কি পৰিৱেশ আৰু পঢ়ুৱৈ গৰাকীয়ে কবিতাটো কিদৰে চাইছে আমি মই এটা উদাহৰণ লওঁ অসমীয়া মমতাৰ চিঠি কবিতাটো মই যেতিয়া সৰুতে কবিতাটো প্ৰথম যেতিয়া হয়তো স্কুলৰ পাঠ্যক্ৰমৰ মাজত পাইছিলোঁ তেতিয়া কবিতাটোৰ প্ৰতি মোৰ ধাৰণা এটা বেলেগ আছিল তাতে এটা বেলেগ ধৰণৰ কাহিনী পাইছিলোঁ আজি যদি মই কবিতাটো পঢ়োঁ তেতিয়া মই এটা বেলেগ ধৰণৰ কবিতা পাম কবিতাটো কিন্তু একেই আছে সেই একেটা কবিতা যেতিয়া ৰাজহুৱাই পাঠ কৰা হয় মই পঢ়ুৱৈ হিচাপে মোৰ বেলেগ ধৰণৰ এটা পৰিৱেশত মই আহিছোঁ মই সেই কবিতাটো আগতে পঢ়িছোঁ এতিয়া আকৌ শুনিছোঁ সেই গোটেই বস্তুটো সলনি হৈ যাব অৰ্থাৎ কবিতা এটা ভিন্ন পাঠৰ কথাটোৱে কওঁ আৰু তাতে মৰা মাছৰ চকুৰ দৰে এই 2টা কবিতাত মই সেই কথাটো লক্ষ্য কৰিছোঁ যে পঢ়ুৱৈ হিচাপে যদি আমি কবিতাটো চাওঁ পঢ়ুৱৈ হিচাপে কবিতাটো চালে প্ৰথমবাৰ যি ধৰণে মই কবিতাটো চাম দ্বিতীয়বাৰ কিন্তু সেই পাঠ সলনি হ'ব অৰ্থাৎ সেই কবিতাৰ ভিতৰতে সেই আয়তনটো আছে যে আমি তাক বেলেগ বেলেগ ধৰণে চাব পাৰোঁ এতিয়া ৰিডাৰ্ছ পয়েমছৰ যিটো প্ৰজেক্ট বুলি কওঁ মই এই প্ৰজেক্টত এই কথাটো কিমান দূৰ তেওঁলোকে আগত ৰাখিছে যে এই কবিতা পুনৰ পাঠ কৰিলে ৰাজহুৱাভাৱে তাক পুনৰ পাঠ কৰিলে তাৰ কিমান দূৰ সলনি হ'ব অৰ্থাৎ ইয়াতে 2টা কথা আছে এটা হৈছে ৰিডাৰ্ছ কনচিয়াছনেছৰ এৱাৰনেছ আমি কাৰ কাৰণে কি মঞ্চত কিদৰে কবিতাটো পাঠ কৰিম যদি আমি সকলোৰে কাৰণে সকলো মঞ্চত কবিতাটো পাঠ কৰোঁ আৰু যিকোনো কবিতা পাঠ কৰোঁ তেতিয়া হয়তো সেই উদ্দেশ্য সফল নহ'ব এইটো ক্ষেত্ৰত মই অনুপ তুলসীৰ লগত একমত যে আমি সকলো কবিতা সকলোৰে কাৰণে সকলো মঞ্চত এইটো আমি যদি হেৰি কৰি দিওঁ কাদিদ নামৰ এখন মানে ব্যংগাত্মক উপন্যাসত এইটো ভল্টায়াৰে লিখিছিলে যে তেওঁ এটা সেই মানে আমাৰ যিটো আমি সকলোৱে পেনগ্লছ নামৰ এটা চৰিত্ৰ আছিলে তেওঁ কিমান আশা কৰে যে অপটিমিজিমৰ যিটো কথা লিখিছিলে গতিকে ইয়াতে হয়তো প্ৰথম অৱস্থাত আমাৰ উদ্দেশ্য এনেকুৱা হ'ব পাৰে যে আমি কবিতাক সেই কথাটো মই স্বীকাৰ কৰোঁ যে কবিতাক যিটো বৰমুনিৰ ছাৰে কৈছে মানুহৰ মাজলৈ লৈ যোৱা এতিয়া এই যে এটা কবিতা বিভিন্ন ধৰণে বিভিন্ন সময়ত পঢ়িব পাৰি 2টা কথা আছে দেয়াৰ ডিফাৰেণ্ট কাইণ্ডছ অফ ৰিডাৰ্ছ পঢ়ুৱৈ বেলেগ বেলেগ যেনেকৈ চিনেমা এখন চালে একেখন ছবি বেলেগ বেলেগ মানে দৰ্শকে বেলেগ বেলেগ ধৰণে তাক নিজে আয়ত্ত কৰিব আৰু এটা হৈছে মই নিজে পঢ়ুৱৈ হিচাপে মই বেলেগ বেলেগ পঢ়ুৱৈ হৈ পঢ়োঁ সময়ে সময়ে একেটা কবিতা বেলেগ বেলেগ ধৰণে মই পঢ়িব পাৰোঁ এই 2টা কথা ডিফাৰেণ্ট কাইণ্ডছ অফ ৰিডাৰ্ছ এণ্ড ডিফাৰেণ্ট ৰিডাৰ্ছ ইনচাইড মি মোৰ ভিতৰত থকা বিভিন্ন পঢ়ুৱৈ এই 2টা কথা এই ৰাজহুৱা মঞ্চৰ যি কবিতা পাঠ প্ৰক্ৰিয়া এই 2টা কথা ইয়াত আহিবলৈ নাহে দ্বিতীয় কথাটো হৈছে কবিতাটোৰ ভিতৰত কিছুমান এনেকুৱা কথা আছে যাক আমি কেতিয়াও সামৰিব নোৱাৰোঁ আৰু কবিতাৰ মই ভাবোঁ যে আটাইতকৈ সৌন্দৰ্যৰ কথাটো হৈছে যে তাক আমি সাৰাংশকৃত কৰিব নোৱাৰোঁ তাক আমি সাৰাংশ বা ছামাৰাইজ কৰিব নোৱাৰোঁ কাৰণ আমি যিমানেই তাক সামৰিব চেষ্টা কৰিম সেই হাতৰ পৰা পিছলি ওলাই যায় এতিয়া মই তৃতীয় কবিগৰাকীলৈ আহোঁ প্ৰকল্প ৰঞ্জন ভাগৱতীৰ 2টা কবিতা মৃত্যু দৰ্শনৰ বিকল্প আমাৰ যদি আমি সাহিত্যৰ কথা চাওঁ সাহিত্যত কেইটামানহে বিষয় আছে আচলতে এটা হৈছে মৃত্যু ভালপোৱা জীৱন অস্তিত্ব মই ভাবোঁ যে এইকেইটাই মূল বিষয় মানে এইকেইটা লৈয়ে বিভিন্ন ধৰণৰ কথা থাকে এই মৃত্যু দৰ্শন
যে মই মৃত্যুক লগ পালোঁ আৰু মই মৃত্যুক লগ পাই যেতিয়া মই ক'লোঁ তেতিয়া মানুহবিলাকে ক'লে না এইটো সম্ভৱ নহয়, তুমি যে মৃত্যুক লগ পাইছা তুমি আহিব নোৱাৰা, ইউ কেনট কাম বেক ফ্ৰম দ্য ডেড। সেইটো এটা তাতে কি হৈছে যে কবিতাত এই ধৰণৰ কথা সম্ভৱপৰ হৈ উঠে যে এইটো ডিফাইং দ্য লজিক, এই ধৰণৰ এটা যৌক্তিক আধাৰ আছে যে মৃত্যুৰ লগত সম্পৰ্ক এটা হ'লে তাৰপিছত আৰু মানুহজনটো আহিব নোৱাৰে। গতিকে কিদৰে সম্ভৱ? মৃত্যুৰ দৰ্শন, ইয়াতে এটা খেলা এটা কৰা হৈছে। দৰ্শন মানে ফিলচফি, দৰ্শন মানে দৃষ্টি। মই মৃত্যুক দেখিলোঁ আৰু কবিতাটো ইট ইজ এবাউট দি ইছ্যু অফ ডেথ, মৃত্যুৰ বিষয়ক লৈ লিখা এটা কবিতা আৰু মৃত্যুক লগ পোৱা অভিজ্ঞতাৰ এটা কবিতা, দুইটা বস্তু ইয়াত সাঙুৰ খাই আছে। এতিয়া যেতিয়া কবিতাটো আকৌ মই সেই কথাটোলৈ আহিছোঁ যে পাঠ কৰা হ'ব, এগৰাকী পঢ়ুৱে এই কবিতাটো বা এগৰাকী শ্ৰোতাই এই দুইটা দিশ হয়তো নাপাবও পাৰে। যদি তাক নাটকীয় ৰূপত কৰা যায়, তেওঁ মৃত্যুক লগ পাইছিলে তাক মানে এটা ছাৰফেচ লেভেলত, এটা ওপৰুৱাভাৱে তাক পঢ়া যায়, তেতিয়া এনেকুৱা হ'ব পাৰে যে মৃত্যুক লগ পাইছিলে, এওঁ গৈ মৃত্যুক লগ পাইছিলে, কিন্তু মানুহে কথাটো নামানিলে। কিন্তু ইয়াত দৰ্শনৰ কথাটো আছে, মতাদৰ্শৰ কথা আছে, দৃষ্টিভংগীৰ কথা আছে, সেই গভীৰ কথা এটা আছে। সেই গভীৰ কথাটো আমি ইয়াতে কিদৰে অনা যাব সেই কথাটো এটা প্ৰশ্নৰ কথা। বিকল্প কবিতাটো এটা তাতে কোৱা হৈছে যে আমি দুই ধৰণে কথাবোৰ চাব পাৰোঁ যে বিকল্প হয় নে নহয়। গতিকে বিকল্প শব্দটো লৈ খেলা কৰা হৈছে, মানে অল্টাৰনেটিভৰ কথাটো ইয়াত অনা হৈছে। এতিয়া মই ভাবোঁ যে দুইটা কবিতাত মই মানে পঢ়ুৱৈ হিচাপে নহয়, মই অলপ মানে এনালিটিকেলি অলপ মানে এটা বেলেগ দৃষ্টিৰে চাই পেলাই ক'ব খুজিছোঁ যে দুইটা কবিতাত এটা কথা আছে যে যিটো কমন চেন্সিকেল উইজডম, আমি সাধাৰণভাৱে আমি যিবোৰ কথা মানি লওঁ সেই কথাবোৰক লৈ কিছুমান প্ৰশ্ন তোলা হৈছে যে মৃত্যু লৈ এনেকুৱা ধৰণৰ কথা সম্ভৱ নে, এই ধৰণৰ বিকল্প হ'ব পাৰেনে। এতিয়া হওক প্ৰাণজিৎ বৰাৰ কবিতা। প্ৰাণজিৎ বৰাৰ কবিতাটো এটা চেটাইৰিকেল কবিতা। এই কথাটো মই যেতিয়া মই কবিতা পাঠৰ কথাটো প্ৰসংগলৈ আহিছোঁ, এই কথাটো মই এইদৰে ক'ম যে শ্ৰোতাই ধৰিব পাৰিবনে নোৱাৰে যে এইটো পলিটিকেল পয়েম, এইটো চেটাইৰিকেল পয়েম, এইটো ৰোমান্টিক পয়েম। এতিয়া আপোনাক মন কৰিব সংগীতা মেধি আৰু বৈদ্যব্ৰাট বুঢ়াগোহাঁইৰ দুইগৰাকী কবিৰ কবিতাত এটা ৰোমান্টিকতাও আছে, এটা জীৱনৰ প্ৰতি হাবিয়াসো আছে, আশাও আছে। প্ৰাণজিৎ বৰাৰ কবিতাত মই ক'ম যে এইটো এটা ইট ইজ এ পয়েম অফ আৱাৰ টাইমছ, আমাৰ সাম্প্ৰতিক কালৰ কবিতা। মানে সাম্প্ৰতিক কালৰ কবিতা নহয়, আপোনাক এটা কথা মন কৰিব, মই অলপ বস্তুটো অলপ বেলেগ ধৰণে ক'ব খুজিছোঁ যে এইটো সাম্প্ৰতিক কবি কোন, সাম্প্ৰতিক কবিতা কি সেইটো নহয়, মানে এই কবিতাটোৱে সাম্প্ৰতিক কালক দাঙি ধৰিছে। তাৰ বিষয়বস্তু হৈছে আমাৰ সাম্প্ৰতিকতা। দেখিছোঁ দেশ, লিখিছোঁ দেশ। এতিয়া মই যেতিয়া প্ৰাণজিতে কবিতাটো মই প্ৰকাশত পঢ়িছিলোঁ, এতিয়া মই যে কবিতাটো প্ৰাণজিতে পঢ়ি গৈ আছে, নিজে পাঠ কৰি গৈ আছে, মোৰ এটা কথা ষ্ট্ৰাইক কৰিছে যে এই লেখা যি সত্তা, যিয়ে প্ৰাণজিৎ নামৰ এই সত্তাটোৰ কথাই কৈছোঁ, মানে আমি ইয়াত এতিয়া লগ পোৱা প্ৰাণজিৎ নহয়, এই প্ৰাণজিতৰ যে লেখা কাৰ্যটো, এই কৈছে সকলো দেশ, সেইটো দেশৰ বাহিৰত আহি লিখিছে নে দেশৰ ভিতৰত থাকি লিখিছে। গতিকে এই কবিতাটোৰ কেৱল লেখাৰ ক্ষেত্ৰতে নহয়, মই এনেকেও ক'ব পাৰোঁ দেখিছোঁ দেশ, লিখিছে দেশ, পঢ়িছোঁ দেশ। এই যে পঢ়ুৱৈক তেওঁ লৈ আহিছে, মানে তেওঁ হয়তো কবিতাটোত লৈ অহা নাই, কিন্তু মই নিজে পঢ়ুৱৈ হিচাপে মই তাত সোমাব খুজিছোঁ আৰু সোমোৱা বাটো পাইছোঁ। এই কবিতাটোৱে কিন্তু এই পৰিৱেশটো সৃষ্টি কৰিছে। আৰু চেটায়াৰ তেতিয়াহে আমি ক'ম যে দিছ ইজ ছাকচেছফুল চেটায়াৰ। কিয় ক'ম? তেতিয়া চেটায়াৰে মোক সেই বিষয়বস্তুৰ মাজলৈ লৈ যায়। মই চেটায়াৰৰ হয়তো মোকে চেটায়াৰ কৰিছে বা আন কিবা বিষয়বস্তু চেটায়াৰ কৰিছে, কিন্তু ইয়াতে সেই ব্যংগৰ তাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য সফল কেতিয়া হ'ব? সি সামাজিকভাৱে সেই বিষয়টো স্বীকৃত হ'ব লাগিব। এইটো বস্তু কিন্তু প্ৰশ্ন তুলিব লগা বিষয়।
আৰু ব্যংগৰ এটা কথা আছে, ব্যংগ মই এনেকৈ ক'ব পাৰোঁ, ইংৰাজীত যদি শব্দ এটা ইউজ কৰোঁ, ইট ইজ স্লিপাৰী এজ এ মিডিয়াম, তাৰমানে খুব পিছল। তাৰমানে যদি ব্যংগ একেবাৰে ডাইৰেক্ট হয়, পোনপটীয়া হয়, তাৰ উদ্দেশ্য আমি যদি গমেই পাই যাওঁ এইটোৱে কথা, সেই শব্দৰ খেলৰ মাজেৰে খুব মসৃণভাৱে আগুৱাব লাগিব। আৰু মই ভাবোঁ যে এইটো ক্ষেত্ৰত প্ৰাণজিতে এই কবিতাটোত একেবাৰে সুন্দৰকৈ কামটো কৰিব পাৰিছে। গতিকে দেখিছোঁ দেশ, মই ক'ম যে লেখিছে দেশ, পঢ়িছোঁ দেশ। আৰু পঢ়ুৱৈ হিচাপে মই ভাবোঁ যে এই কবিতাটোৰ এটা ডাঙৰ এটা প্ৰত্যাহ্বান, আৰু মই যে এই প্ৰত্যাহ্বানত কিন্তু প্ৰাণজিত সফল হ'ব। এটা প্ৰত্যাহ্বান হৈছে যে এই কবিতাটো 2 বছৰ বা 3 বছৰ পিছত যেতিয়া আমি পঢ়োঁ, এতিয়া এই পঢ়িছোঁ দেশ, এই পঢ়ুৱৈগৰাকী বা যিয়ে শুনে কবিতাটো, তেওঁ যদি তাতে একেটা বস্তুৱে পায় যে এইখিনিতো এতিয়াও প্ৰযোজ্য, এই সাম্প্ৰতিকতাটো আজি 2020ত নহয়, 2025, 2030তো আছে, এতিয়া কিন্তু এইটো ছাকচেছফুল চেটাৰ হিচাপে পৰিগণিত হ'ব। আৰু মই ভাবোঁ যে সেই উপাদানখিনি কিন্তু প্ৰাণজিতৰ কবিতাত আছে। তাৰমানে চেটাৰত এটা বস্তু থাকে, ইট ইজ টপিকেল, মানে সময় সাপেক্ষ, আৰু ইট ইজ অলছ' টাইমলেছ ইন ইমপ্লিকেশ্যন। মানে কি কথা লৈ আনিছে, সেই তাৰ ইমপ্লিকেশ্যনবিলাক, তাৰ গুণাৰ্থ, সি কিন্তু সেই সময়ত সোমাই নাথাকে। আৰু সেই কবিতাটো মই ভাবোঁ যে প্ৰাণজিত বৰাই ইয়াতে সাৰ্থকভাৱে আনিব পাৰিছে। এতিয়া এইটো টেষ্ট অফ টাইম, সময়ে ক'ব যে এই কথাখিনি আমি 5 বছৰ পিছতো একেধৰণে আমি চাওঁ নে নাচাওঁ। মই পঢ়ুৱৈ সলনি হৈ যাম, সময় সলনি হৈ যাব, কিন্তু এই যে এক ধৰণৰ তাৰ বিষয়বস্তু তেওঁ আনিছে, সেই কথাখিনি প্ৰাণজিতৰ তাত মই ভাবোঁ যে থাকিব। সেইকাৰণে মই এটা এক সাৰ্থক কণ্টেম্পৰেৰী চেটাৰ বুলি মই তাক মানে ভাবিব বিচাৰিছোঁ বৰ্তমান। এতিয়া মই কল্যাণ ভূঞাৰ কবিতালৈ আহোঁ। এতিয়া তেওঁ কবিতাটো পঢ়াৰ আগতে তেওঁ কৈছে যে তেওঁৰ যিটো ব্যক্তিগত অভিজ্ঞতা কেমেৰা লৈ, সেই কথাখিনি মানে হয়তো তেওঁৰ এই কবিতাটোৰ উৎস হিচাপে কাম কৰিছে। এতিয়া পঢ়ুৱৈ কৈছোঁ, পঢ়ুৱৈ বেলেগ বেলেগ ধৰণৰ থাকে। D.H. লৰেন্স নামৰ ইংৰাজী ঔপন্যাসিক আছিলে, তেওঁ কৈছিলে ট্ৰাষ্ট দ্য টেল নট দ্য টেলাৰ। মই পঢ়ুৱৈ হিচাপে মই কাক মই মানে বিশ্বাস কৰিম বা কাৰ প্ৰতি মোৰ আস্থা থাকিব? যদি কল্যাণ ভূঞা নামৰ কবিগৰাকীৰ ব্যক্তিগত অভিজ্ঞতাক যদি মই মোৰ সাৰথি কৰি যদি কেমেৰাটো চাওঁ কবিতাটো, তেতিয়াহ'লে কি হ'ব যে মই কল্যাণ ভূঞাই যি কেমেৰাৰ লগত তেখেতৰ যি এক সম্পৰ্ক, যি ৰোমাঞ্চ, সেই কথাটো যদি মই লগত লৈ লওঁ, যে মোৰ লগতে থাকে মই কেমেৰাটো কবিতা পঢ়াৰ সময়ত, তে মই এটা কথা হ'ব যে মোৰ কেমেৰা কবিতাটো পঢ়াৰ সময়ত মই পোহৰ দেখা পাম, যে এইখিনি কথা, এইখিনি কথা ইয়াতে আছে। কিন্তু সেই পোহৰ এক ধৰণৰ ৰিফ্লেক্টেড লাইট, তেখেতে লাইটৰ বিষয়ে নিশ্চয় জানে। গতিকে সেই লাইটটো কিন্তু তাৰ ভিতৰৰ পৰা অহা নাই, কেমেৰা কবিতাটোৰ ভিতৰৰ পৰা অহা নাই। এইটো কল্যাণ ভূঞাৰ কেমেৰা এজ এন অবজেক্ট, কেমেৰা এজ এ মিডিয়াম, তাৰ পৰা কেমেৰা কবিতাটোলৈ আহিছে। মই ভাবোঁ যে কবিতাটো বাই ইটছেল্ফ স্বকীয়ভাৱে ইমান তাৰ ভিতৰত পোহৰ আছে যে এই কথাখিনি নোহোৱাকৈ আমি চাব পাৰোঁ। গতিকে মই এতিয়া কবিতাটোৰ কথা লৈ আহোঁ, যে তাতে এটা কথা কোৱা হৈছে যে তুমি চোৱাচোন এই ভিউ ফাইণ্ডাৰেৰে চোৱা, তুমি ইয়াতে কি দেখা পাবা। ইয়াতে দেখাত কবিতাটো যি আয়োজন একেবাৰে সহজ আৰু সৰল, যে আমি ছবিখন কিদৰে আমি দেখা পাওঁ। এতিয়া ছবি 2 ধৰণৰ থাকিব পাৰে। মই কেমেৰাৰ লেন্সৰ মাজেৰে যিখন ছবি দেখা পাওঁ, কেমেৰাটো গুচাই দিলে ছবিখন দেখা পাম, মানে যি মোৰ বাস্তৱ। ইয়াতে এটা কথা মই দেখা পাইছোঁ, সেইটো তেওঁ কবি হিচাপে তেওঁ হয়তো ভাবি তাতে সোমোৱাইছে, বা মই কিন্তু পঢ়ুৱৈ হিচাপে দেখা পাইছোঁ। সেইটো হৈছে দৃষ্টিৰ কথা। যাক কোৱা হৈছে যে তেওঁ কৈছে যে মইতো দেখাই নাপাওঁ, মই কি চাম। ইংৰাজীত এটা শব্দ আছে, এইটো শব্দটো খুব মন কৰিবলগীয়া, সেইটো হৈছে ইনচাইট। এটা শব্দ ইনচাইট, এনে চাইট মানে দৃষ্টি আমি জানো, ইনচাইট মানে এক ধৰণৰ দৃষ্টি
যি আমি চকুৰ আধাৰত আমি দেখা পোৱা কথাটো নহয়, যিটো মোৰ মনত যিটো এক ধৰণৰ জ্ঞানৰ যি জাগৰণ হয়, সেইটো ইনচাইট। গতিকে ইয়াতে এটা কথা সোমাই আছে যে তুমি কেমেৰাৰ মাজেৰে যি দেখা পাবা, মোৰ জীৱন বোধ, মোৰ ইনচাইট অন লাইফ, এই বস্তুটো কিন্তু কোনোগুণে কম নহয়। এই কথাটো কিন্তু কবিতাটোৰ ভিতৰতে আছে যে মই এই যে ক'লে মইনো কি দেখা পাম, মইনো কি চাম, মইতো দেখাই নাপাম, এই যিটো জীৱন বোধ, এই যিটো ইনচাইট, কিন্তু এই চাইটতকৈও বেছি গভীৰ। আৰু সেই কথাটোৱে কিন্তু এই কবিতাটো বহুত সুন্দৰ কৰি তুলিছে। সেই কথাটোৱে যে মানে sometimes insight is much more powerful than sight. গতিকে এইটো এটা কিন্তু এটা প্ৰত্যাহ্বান আছে এই যেতিয়া কবিতা পাঠ কৰা হয়। আমি যে কওঁ যেতিয়া প্ৰকল্পই সকলোকে চিনাকি কৰি দিছে যে তেখেত কবি, তেখেতে কবিতা পঢ়িব, অনুভৱ তুলসী, কামালুদ্দিন আহমেদ প্ৰাণজিৎ কবিতা পঢ়িব, তেতিয়া সেইটো এটা যিটো PSLতে বেলেগ প্ৰসংগত কৈছিলে ডিছ'চিয়েশ্যন চেন্সিটিভিটি, মই ক'ম যে ডিছ'চিয়েশ্যন অফ দ্য পোৱেট ফ্ৰম দ্য পোৱেম, এই কথাটো ইয়াতে আছে। আমি যিমান এছ'চিয়েট কৰিম, তেতিয়া তাৰ পৰা এটা সেই কবিৰ ছাঁ পৰিব নেকি কবিতাটোৰ ওপৰত। কেতিয়াবা তাৰ খুব প্ৰয়োজন আহি পৰে, কিন্তু কেতিয়াবা মই ভাবোঁ যে পঢ়ুৱৈ আৰু কবিতাৰ মাজত যদি কবিগৰাকী আহি এক ধৰণৰ অৱস্থান লয়, কেতিয়াবা কিন্তু এক ধৰণৰ এইটো এনেকে পঢ়াচোন, এইটো এনেকে চোৱাচোন, এইটো মই এইটোহে কৈছোঁ, এই ধৰণৰ কথা এটাও আহিব পাৰে। আৰু মই এইটো ভাবোঁ যে কবিতা এনেকুৱা এটা মাধ্যম বা কবিতা এনেকুৱা এটা বস্তু যে কবিতা যদি সঁচাকৈ সাৰ্থক, তাক কিন্তু কবিগৰাকীয়ে নিজে আহিও কিন্তু তাতে একো কৰিব নোৱাৰে। মানে এইটো কবি আৰু কবিতা আৰু শ্ৰোতা বা পঢ়ুৱৈৰ মাজত তাৰ সম্পৰ্ক একেবাৰে পোনপটীয়া। মানে কবিগৰাকী আহিও কিন্তু একো কৰিব নোৱাৰে। গতিকে এই কবিতাটোত মই কেমেৰা কবিতাটোত বিশেষকৈ তেওঁ যিদৰে তাক সামৰিছে, মই দেখিছোঁ যে তাক এক গভীৰ এক চিন্তাৰ কথা সোমাই আছে। হয়তো তেওঁ কিদৰে সজাইছে মই নাজানো, কিন্তু মই পঢ়ুৱৈ হিচাপে কথাটো মই কৈছোঁ। এতিয়া কামালুদ্দিন আহমেদৰ কবিতালৈ আহোঁ। ইয়াতে এটা কথা আপোনালোকে মন কৰিব, কবিতাৰ ভিতৰতে কিন্তু এজন পঢ়ুৱৈ সোমাই আছে। মানে কবিতাটোৰ ভিতৰত এজন পঢ়ুৱৈ, কাৰণ চন্দ্ৰকুমাৰ আৰু জোনাকী, চন্দ্ৰকুমাৰ আৰু জোনাকী আৰু শুক্ৰেশ্বৰ ঘাট, তাতে আকাশ আছে, ফুল আছে, গছ গছনি আছে, তাতে এক বিশেষ পৰিৱেশৰ কথা কোৱা হৈছে, কিন্তু চন্দ্ৰকুমাৰ জোনাকীও আছে। গতিকে এই চন্দ্ৰকুমাৰ কোন চন্দ্ৰকুমাৰ? এই চন্দ্ৰকুমাৰ আমাৰ কাৰণে পৰিচিত তেখেতৰ লেখনিৰে যি উদ্ভাসিত চন্দ্ৰকুমাৰ, কিন্তু চন্দ্ৰকুমাৰটো বেলেগো আছিলে। মানে মই এইটো ক'ব খুজিছোঁ যে এগৰাকী কবি অকলতো কবিয়ে নহয়, এগৰাকী কবি হয়তো পিতৃ, হয়তো মাতৃ, হয়তো ভাতৃ, তেওঁ বজাৰো কৰিব যায়, এই বিষয়ে এলিয়টেও কৈছে, তেওঁ বিভিন্ন কাম কৰে, তেওঁতো সকলো সময়ত কবি নহয়। কিন্তু এই যে চন্দ্ৰকুমাৰে জোনাকী আৰু চন্দ্ৰকুমাৰ ইয়াত কবিতাটোত আহিছে, এইটো সেই পঢ়ুৱৈগৰাকীয়ে দেখা চন্দ্ৰকুমাৰ। গতিকে এই কথাটো যেতিয়া পঢ়ুৱৈৰ আগত, শ্ৰোতাৰ আগত পাঠ কৰা হ'ব, শব্দকেইটা গাই যাব, এই কথাবোৰ আহিবনে নাহে, এই কথাবোৰ শ্ৰোতাই দেখা পাবনে নাপায়, যে এই চন্দ্ৰকুমাৰ কিন্তু এই পাঠৰ মাজত সোমাই থকা পঢ়ুৱৈয়ে উপস্থাপন কৰা চন্দ্ৰকুমাৰ। আমি সাহিত্যৰ বুৰঞ্জীত চন্দ্ৰকুমাৰ এনেকুৱা সেই চন্দ্ৰকুমাৰ, আৰু এই যে পঢ়ুৱৈগৰাকী, সত্তাগৰাকী যে তেওঁক লগ পাইছে বা এটা ৰূপক হিচাপে আহিছে, এই চন্দ্ৰকুমাৰ এই যিটো সম্ভাৱনাৰ যিটো প্ৰতিশ্ৰুতি এই শব্দই কঢ়িয়াই আনিছে, এই কথাটো আমি কিমান দূৰ শ্ৰোতাৰ মাজত নিব পাৰিম নে নোৱাৰিম, এইটো এটা প্ৰত্যাহ্বান। মই ভাবোঁ যে এই ধৰণৰ প্ৰত্যাহ্বানৰ কিন্তু সন্মুখীন হোৱাটো প্ৰয়োজন। এতিয়া দ্বিতীয় কবিতাটোলৈ আহোঁ, উত্তৰ ঔপনিৱেশিক। এতিয়া উত্তৰ ঔপনিৱেশিক বুলি কথাটো আহিলেই পষ্ট কলনিয়েলিজিম বা পষ্ট কলনিয়েল, এতিয়া
আমাৰ মনত এটা কথা আহে যে উপনিৱেশৰ কথা আছে আৰু উত্তৰ উপনিৱেশৰ কথা আছে, মানে উপনিৱেশৰ পৰৱৰ্তী পৰ্যায় অভিজ্ঞতা বা কাল। এটা কথা ইয়াতে দেখিব আপোনালোকে, ইয়াতো সেই পঢ়ুৱৈগৰাকী কিন্তু কবিতাটোৰ ভিতৰত সোমাই আছে। ইতিহাস কিদৰে পাঠ কৰিব লাগে, ইতিহাসক কিদৰে পুনৰ পাঠ কৰিব লাগে, ইতিহাসক কিদৰে চাব লাগে, আৰু উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে যেতিয়া কিবা এটা কথা চোৱা যায়, যে তাক আমি একেবাৰে সৰল ৰেখাৰ দৰে এইখিনি ঔপনিৱেশিক, এইখিনি উত্তৰ ঔপনিৱেশিক, এইদৰে যদি আমি চাওঁ বা চাবলৈ চেষ্টা কৰোঁ বা চাবলৈ আগবাঢ়ো, তাতে কিছুমান সমস্যা আহি পৰে। সেই সমস্যাৰ কথা এই কবিতাটোত আছে। ইমান সহজ নহয়, উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে সকলো কথা চোৱাটো ইমান সহজ নহয়। এই জটিলতাৰ কথাখিনি যি আমাক ইতিহাসে কিন্তু নকয়। আমি অতীতক এক ধৰণে চালো আৰু তাৰপিছত তাক আমি সজালো আৰু তাক এই ধৰণে আমি তাক সাৰাংশকৃত কৰিলো, এই কথাটো কিন্তু ইয়াত নাই। ইয়াতে আকৌ সেই মনটো সেই কবিতালৈ আহিব কৈছো, অলপ বেছি ইয়াতে যিখিনি আছে তাতকৈ অলপ বেছি ইয়াত সোমাই আছে। গতিকে এই পঢ়ুৱৈ যিগৰাকী পঢ়ুৱৈয়ে কথাটো আনিছে, যে ইতিহাসৰ তাক পুনৰ পাঠৰ কথাটো ইয়াত আহিছে, যে আমি যেতিয়া, কাৰণ আপোনালোকে দেখিব যে আমি সাহিত্যৰ ছাত্ৰ হিচাপে, ছাত্ৰ ছাত্ৰী হিচাপে এটা কথা জানো, আমি যেতিয়া এটা উদাহৰণ দিম, এইটো এৰিষ্টটলে কৈছিলে, যে এতিয়া ধৰক মই আপোনালোকৰ কথাখিনি কৈ আছো, মই এক ধৰণৰ মই কথাখিনি কৈ যাওঁতে তাক এটা নেৰেটিভ বা এটা প্লটত সজাই লৈছো, যে এইখিনি কথা এনেকে মই কবিতাকেইটা শুনি যাওঁতে মোৰ মনত এটা প্লট এটা তৈয়াৰ হৈছে। আন এগৰাকীয়ে কথাখিনি চালে বেলেগ ধৰণে হয়তো কথাখিনি সজাব। এই যিটো প্লট মেকিং যিটো প্ৰক্ৰিয়া, যাক হেডেন হোৱাইটে এমপ্লটমেণ্ট বুলি কৈছে, যে বেলেগ বেলেগ ধৰণে আমি কথাখিনি সজাব পাৰো, এই উত্তৰ ঔপনিৱেশিক কবিতাটোত সেই কথাটো আছে। যে আমি যেতিয়া অতীত চাম, যেতিয়া আমি ইতিহাস চাম, তাক আমি বেলেগ বেলেগ ধৰণে সজাব পাৰো। আমি এটা যদি কিবা বিষয় নিৰ্বাচন কৰিলো, এইটো নহয় যে সেই কথাটো তেনেকৈ থাকিব লাগিব। শুক্ৰেশ্বৰৰ কথাটো বেলেগ এগৰাকীৰ দৃষ্টিত তাতে চন্দ্ৰকুমাৰ জোনাকী নাহিবও পাৰে। গতিকে ইয়াতে যি সম্ভাৱনাৰ কথা আছে, সেইটো কিন্তু সেই ভিতৰৰ পঢ়ুৱৈ আৰু যি মই পঢ়িছো মোৰ পঢ়ুৱৈৰ মাজৰ যি আদান প্ৰদান, তাতে সেই কথাটো থাকে, সোমাই আছে। এতিয়া মই অনুভৱটো সেই কথালৈ আহোঁ, লৱংগলতা। লৱংগলতাটো আপোনালোকে দেখিব যে এই যে প্ৰথমতেই মই কথা কৈছিলো, যে কবিতাৰ দুটা দিশ থাকে। এটা হৈছে কণ্টেণ্ট, যি বিষয়বস্তু, কবিতাটোৰ বিষয় কি, কিহৰ বিষয়ে লিখা হৈছে। কিছুমান কবিতা এনেকুৱা থাকে যাক আমি নাৰ্চাৰী ৰাইম বুলি কওঁ, জেক এণ্ড জিল বা নাৰ্চাৰী ৰাইম, যে এনেকুৱা ধৰণৰ এটা কবিতা এটা আমি ধৰিব পাৰোঁ, ছন্দ আছে, লয় আছে। লৱংগলতাত আপুনি এইটোতো এতিয়া লিখা কবিতা, সাম্প্ৰতিক কবিতা, তাতে কিন্তু এটা মই দেখা পাইছো, যে মই যেতিয়া অনুপ্ৰতি পঢ়ি গৈছে, তাতে সেই বস্তু দেখা পাইছো, যে এই কবিতাটো সাম্প্ৰতিক হৈও, একেবাৰে সাম্প্ৰতিক বৰ্তমানৰ এক অভিজ্ঞতা, স্থিতি, পৰিৱেশৰ কথা কোৱা হৈছে। কিন্তু তাতে এটা আপোনাৰ যিটো আমি কোৱা হয় পৰম্পৰাগত কাব্যিকতা আছে। মানে কবিতা বুলি যদি আমাক কয় যে কবিতা কাক কয়, এটা উদাহৰণ দিয়া আছো, কাব্যিকতাটো ক'ত আছে, কিন্তু লৱংগলতা কবিতাটো আমি ক'ব পাৰো। যে কিছুমান কবিতাৰ এনেকুৱা এটা দিশ থাকে বা এক আকৰ্ষণীয় দিশ থাকে, যিয়ে আমাক কবিতাটোৰ ওচৰলৈ লৈ যায় চুম্বকৰ দৰে, কিন্তু কি তাত আছে আমি ধৰিব নোৱাৰো। কিহৰ কাৰণে মই এই কবিতাটোৰ প্ৰতি, এই শব্দৰ প্ৰতি মোৰ আকৰ্ষণ, এই কথাটো মই ধৰিব নোৱাৰো। আৰু আপোনালোকে এটা কথা মন কৰিব, পয়েট্ৰি ৰেড এলাউড, কিছুমান কবিতা একেবাৰে তাৰ কাৰণে সাৰ্থক, উপযোগী। আৰু এই লৱংগলতাৰ যে তেওঁ এটা কথা কৈছে অলপ বেছি, এই দুইটা কবিতা এইকেইটা কিন্তু এই ৰিড এলাউডৰ কাৰণে একেবাৰে উপযোগী। মানে যিমানবাৰ আমি শুনিম, আৰু তেখেতে ইমান সুন্দৰকৈ অনুপ্ৰতিৰ ভইচ মডুলেশ্যন আপোনালোকে সকলোৱে জানে, গতিকে তেখেতে যি ধৰণে কবিতাকেইটা পঢ়িছে, দুইটা কবিতা পঢ়োতে কিন্তু অনুপ তুলসী দুগৰাকী অনুপ তুলসী পাইছো। দুইটা কবিতা বেলেগ বেলেগ পঢ়িছে এজন অনুপ তুলসীয়ে, কিন্তু বেলেগ বেলেগ অনুপ তুলসীৰ মাত পাইছো, ভংগীমা পাইছো।
গতিকে এই কথাটো যেতিয়া এই আজিৰ এই অনুষ্ঠান বা প্ৰকল্প আৰু কল্যাণ ভূঞাৰ তেখেতসকলে যি উদ্যোগ লৈছে, বৰমুদৈ ছাৰে যি উদ্যোগ লৈছে, তাতে যদি মই কওঁ যে হয় এইকেইটা কবিতা, আজিৰ যিকেইটা কবিতা, গোটেইকেইটা কবিতাত কিন্তু মই সেই কথা দেখিবলৈ পাইছোঁ। এতিয়া কথাটো হৈছে গোটেইকেইটা কবিতাত কিন্তু আমি শ্ৰোতা হিচাপে যি পাইছোঁ তাৰ উপৰিও অলপ বেছি আছে। সেই কথাটো যেতিয়া আমি শুনিম বা পঢ়িম, তাৰ মাজতে এই পাৰ্থক্যটো আমি কিদৰে আমি দেখুৱাম বা কিদৰে আমি মানুহৰ আগত দাঙি ধৰিম। অলপ বেছি কবিতাটো অলপ বেছি, তাৰমানে আৰ্কিবাল মেকলিছ নামৰ এগৰাকী আমেৰিকান কবি আছিল, তেখেতৰ এটা বিখ্যাত কবিতা আৰ্ছ পয়েটিকা বুলি। আপোনাক জানে আৰ্ছ পয়েটিকা আপোনাৰ এটা ৰোমান বাক্যাংশ। সেইটো আচলতে এখন ৰচনা আছিলে। হোৰেছ নামৰ এগৰাকী কবি দাৰ্শনিক আছিলে। হোৰেছৰ এখন ৰচনা আছিলে, তাৰ নাম আছিলে আৰ্ছ পয়েটিকা। আৰ্চিবাল মেকলিছে এটা কবিতা লিখিছিলে আৰ্ছ পয়েটিকা। তাতে দুটা শাৰী বিখ্যাত। তাতে কবিতাটোৰ বিখ্যাত শাৰীটো হৈছে এনেকুৱা যে এ পোয়েম শুড নট মিন বাট বি। কবিতাই অৰ্থ কঢ়িয়াব নালাগে, কবিতা হ'ব। যদি কবিতাটো আমি যদি অৰ্থৰ যদি এনেকে ফ্ৰেমত যদি সামৰিবই পাৰিলো, এইটো কবিতাৰ এইটো অৰ্থ, সেইটো কবিতাটো কবিতা হৈ নাথাকিল। সেইটো কথা আৰ্চিবাল মেকলিছে কৈছে যে কবিতাটো আমি যদি সামৰিব পাৰোঁ তেতিয়া সেই কবিতা নহয়। আৰু এই যে কবিতাৰ দৰে জীৱনৰ বহু কথাই আমি সামৰিব নোৱাৰো, এই যে অলপ বেছি যি পাইছো বা যি দেখিছো বা যাক আমি অৰ্থ বুলি ভাবিছো তাতোকৈও অলপ বেছি যে কথা থাকে, সেই কথাটো অলপ বেছি কবিতাত আহিছে। অৰ্থাৎ অলপ বেছি কবিতাটোৰ সাৰ্থকতা ক'ত? প্ৰথম কথা হৈছে আমি যেতিয়া কবিতাটো শুনি যাওঁ, আজি আমাৰ সৌভাগ্য হৈছে আমি যদি পঢ়ি যাওঁ তেতিয়া ভাবোঁ হয় এইটোতো হয়। আপুনিতো গোটেইখিনি কথা ইয়াতে একেবাৰে সামৰি ইয়াতে একেবাৰে পেকিং কৰি ইয়াতে সজাব নোৱাৰে, তাৰ বাহিৰেও কিছুমান কথা থাকে, সেইটো হয়। গতিকে আমি তাৰ যিখিনি কথা কৈছে, বিষয় যিখিনি কথা আমাৰ আগত দাঙি ধৰিছে, আমি তাৰ লগত একমত হ'বলৈ বাধ্য। এইটো কথা হয়। দ্বিতীয় কথাটো হৈছে, সেইটো মই বেছি গুৰুত্বপূৰ্ণ, যে এই কবিতাটো হৈছে কবিতাৰ বিষয়ে কবিতা। কবিতা কেনেকুৱা হ'ব লাগে? কবিতা কিন্তু কবিতাতকৈ অলপ বেছি। জীৱন, আমি যি ধৰণে জীৱনক বুজো বা চাওঁ বা যিদৰে আমি দেখো তাতোকৈ অলপ বেছি। গতিকে মই ভাবো যে এই ধৰণৰ কবিতা যদি, সেই ক্ষেত্ৰত মই ক'ম যে এই ধৰণৰ অনুষ্ঠান বা এই ধৰণৰ উদ্যোগ খুব প্ৰয়োজনীয়। যে এই ধৰণৰ কবিতা, যি কবিতা হয়তো সাধাৰণ মানুহে যি কবিতাৰ লগত নপঢ়ে বা কবিতা নাচায়, সেই মানুহে যদি আজি গোটেইকেইটা কবিতা মই চয়ন খুব সুন্দৰ হৈছে, খুব সুন্দৰভাৱে তাক নিৰ্বাচন কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ কবিতা যদি মানুহৰ আগত লৈ যোৱা হয় তেতিয়া তেওঁলোকে কবিতা এনেকুৱা হ'ব লাগে। গতিকে আৰু এটা কথা, গোটেইকেইটা কবিতা একে নহয়, গোটেইকেইটা কবিতা বেলেগ বেলেগ ধৰণৰ, তাৰ বেলেগ বেলেগ তাৰ বিষয় আছে। মই কৈছোৱেই প্ৰাণজিতে চেতাই লিখিছে, সংগীতা মেধিৰ কবিতাত এক ধৰণৰ এক আৱেগিক আহ্বান আছে। তাৰপিছত বৈদ্যবাদ বুঢ়াগোহাঁইৰ কবিতাত মই সেইটো কথা দেখিছোঁ যে তাতে মানে কিদৰে আমি কথাবোৰ চাব পাৰোঁ, কবি আৰু কবিতাৰ মাজত যি টনা আজোৰা, শব্দৰ যি আকৰ্ষণ, সেই কথাটো আছে। প্ৰফুল ৰঞ্জন ভাগৱতীৰ কবিতাত মই দেখিছোঁ যে যৌক্তিক আধাৰ কিদৰে, তাৰ যিটো আমাৰ যিটো চিন্তা ভাৱনা থাকে তাক আচলতে কবিতাই কিদৰে চাব পাৰে বা কিদৰে তাক পুনৰ বিচাৰ কৰিব পাৰে। তাৰপিছত কল্যাণ বৰুৱাৰ কবিতাটো মই কথাটো কৈছোৱেই যে তাতে এক ধৰণৰ জীৱনবোধ আছে, চাইট এণ্ড ইনচাইটৰ কথাটো আছে। কামালুদ্দিন আহমেদৰ ক্ষেত্ৰত সেই প্ৰশ্নবোৰ আছে, তাৰ ভিতৰতে একোজন পঢ়ুৱৈ সোমাই আছে, যি পঢ়ুৱৈ আচলতে মই পঢ়ুৱৈগৰাকী, সেই পঢ়ুৱৈ এক ধৰণৰ এনকাউণ্টাৰ এটা হৈছে, এনকাউণ্টাৰ উইথ এ ৰিডাৰ ইনচাইড দ্য পয়েম, এই কথাটো তাতে আহিছে। এতিয়া এইখিনি হ'ল, মই চাগে বহুত সময় লৈছোঁ আৰু অকণমান কম। এইখিনি হ'ল আজিৰ কবিতাৰ বিষয়ে। এতিয়া কবিতাৰ ৰাজহুৱা পাঠ, আজিৰ যিটো বিষয়, কবিতাৰ ৰাজহুৱা পাঠ কিদৰে হ'ব লাগে বা হ'লে কি হয় বা আমি তাক কিদৰে আমি লৈ যাব পাৰোঁ। এতিয়া ইয়াতে মই
দুটা মানে ঐতিহাসিক উদাহৰণ দিব খুজিছোঁ। এটা উদাহৰণ হৈছে কবিতাৰ ৰাজহুৱা মঞ্চায়ন বা পাঠ। আমি দুই ধৰণৰ সংস্কৃতি দেখিবলৈ পাওঁ। এটা সংস্কৃতি হৈছে যাক কোৱা হয় লিটাৰেট কালচাৰ, য'ত আক্ষৰিক যে সভ্যতা আছে, আৰু এক মৌখিক সভ্যতা যাক অৰেল কালচাৰ বুলি কোৱা হয়। অৰেল কালচাৰত কি হয়, বিশেষকৈ আফ্ৰিকাৰ যিসকল মানুহ আছে প্ৰাচীন কালৰ পৰা আপোনালোকে দেখিব, আফ্ৰিকাৰ যদি ইতিহাস পঢ়ে তাতে এই ধৰণৰ আমি তাক আজি সাহিত্য বুলি কওঁ, তেওঁলোকৰ যি সৃজনীমূলক তেওঁলোকৰ যি কথাবোৰ আছে, বহু কথা কিন্তু তেওঁলোকৰ আজি যাক আমি কবিতা বুলি কওঁ সেইটো অৰেল লিটাৰেচাৰত, মৌখিক সাহিত্যত, পৰম্পৰাগত সাহিত্যৰ মাজত সি সোমাই আছে। আৰু এক ধৰণৰ আমি যি কয় মানুহৰ সমূহ কমিউনিটি ট্ৰেন্সমিশ্যন, যেতিয়া মানুহবোৰ একেলগে বহে, একেলগে খায়, যিটো আজি 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 বৰমুদৈ ছাৰে প্ৰথমতে কথাটো কৈছে, সেই প্ৰক্ৰিয়াটো কিন্তু আফ্ৰিকাৰ বিভিন্ন দেশত আমি তেওঁলোকৰ যদি সভ্যতাৰ কথা পঢ়োঁ, আমি আচলতে এই কথাটো দেখিবলৈ পাওঁ যে তেওঁলোকৰ যদি বিয়া এখন হ'ল বা ৰাজহুৱা অনুষ্ঠান এটা হ'ল, যে কোনোবা এজন ল'ৰা বা এজনী ছোৱালী যদি এটা বয়স হৈছে, তেওঁলোকৰ এটা অৰিয়েণ্টেশ্যন ধৰণৰ এটা কাম এটা হয়, এটা বিশেষকৈ ট্ৰাইবেল এটা ছ'চাইটিটো কাম কৰা হয়, তেতিয়া কিন্তু এই ধৰণৰ কিছুমান অনুষ্ঠান হয়, য'ত তেওঁলোকৰ যি প্ৰাচীন কালৰ তেওঁলোকৰ জ্ঞান ধাৰণা কথা ভাৱনা, সেই কথাবোৰ আচলতে তাক ট্ৰেন্সমিশ্যনটো হয়, অৰেলিয়ে হয়, তাক মানে সকলোৰে আগত ৰাজহুৱাভাৱে পাঠ কৰা হয়। এই কথাটো তাৰ এক ঐতিহাসিক দিশ আছে। আৰু আমি যদি অৰেল যি আমাৰ প্ৰি লিটাৰেট ছ'চাইটি বুলি যাক কোৱা হয়, তাতে কিন্তু এই কথাটো আছে, সেই কথাটো আছিলে। আৰু সেইকাৰণে আমি ইতিহাসৰ মাজত এই ধৰণৰ কথা আছিলে বুলিহে পাওঁ। আৰু ইয়াৰে আটাইতকৈ ডাঙৰ যিটো উদাহৰণ, যিটো বিখ্যাত উদাহৰণ হৈছে, সেইটো হৈছে হোমাৰ। হোমাৰ যি মহাকাব্য, সেই এনেকৈ কোৱা হয় যে হোমাৰে যেতিয়া মহাকাব্য, কাৰণ তেওঁতো মহাকাব্য লিখা নাছিলে, হোমাৰে ইলিয়াডত বেছি লিখা নাছিলে, সি আচলতে সেই সমাজত প্ৰচলিত কিছুমান আখ্যানৰ আধাৰত তেওঁ তাক যুগুতাইছিলে। আৰু তেওঁ সেইটো তেওঁ এনেকৈ কোৱা হয় যে হোমাৰ নিজে তেওঁৰ দৃষ্টি নাছিলে, কিন্তু তেওঁ সেইটো এইদৰে মানে মানুহৰ মাজত লৈ গৈছিলে। আৰু তেওঁ এক ধৰণৰ হোমাৰিক ট্ৰেডিশ্যন বা হোমাৰিক পৰম্পৰা এটা সৃষ্টি কৰিছিলে। আৰু কিছুমান এনেকুৱা মানুহ আছিলে যিয়ে সেই তাৰে যাক আমি মহাকাব্যৰ অংশ বুলি কওঁ, সেই অংশবোৰ তেওঁলোকে বিভিন্ন ঠাইত সমাজৰ মাজলৈ কেতিয়াবা গানৰ মাজেৰে, কেতিয়াবা তেওঁলোকে আবৃত্তি কৰি লৈ গৈছিলে। সেইটো এটা আমাৰ এটা পৰম্পৰা কিন্তু বিশ্বৰ ইতিহাসত দেখিবলৈ পোৱা যায়। ভাৰতৰ কথা নকওঁ, ভাৰততো আছিলে। যিটো বৰমুদৈ ছাৰে কৈছে কীৰ্তনৰ কথাটো, সেইটো কথাটো আছে। দ্বিতীয় কথাটো ঐতিহাসিকভাৱে আমি যদি লিটাৰেট কালচাৰ পাওঁ, এই বস্তুটো এক ধৰণৰ কমাৰ্চিয়েল এটা ধৰণৰ আপোনাৰ বাণিজ্যিক ক্ষেত্ৰত আমি বাণিজ্যিক দিশৰ পৰা চালে দেখা পাওঁ যে এইটো আমেৰিকাত আছে, আৰু আমেৰিকাত 20 শতিকাত এই বস্তুটো আহিছে। তাৰে নেপথ্যত এটা কথা আছে, আমেৰিকাত যাক আমি তেওঁলোকে আফ্ৰিকান আমেৰিকান বুলি কয়, যিটো কৃষ্ণবৰ্ণৰ লোকসকল আছে, বিভিন্ন পৃথিৱীৰ ঠাইৰ পৰা আহিছে, বিশেষকৈ আফ্ৰিকাৰ পৰা আমেৰিকালৈ আহিছে, তেওঁলোকৰ মাজত যাক আমি স্লেভ নেৰেটিভ বুলি কওঁ বা আফ্ৰিকান আমেৰিকান মূলৰ মানুহবিলাক কওঁ, তেওঁলোকৰ মাজত এই পৰম্পৰাটো আছে। আৰু এই পৰম্পৰাটো কিন্তু সেই আপোনাৰ মৌখিক পৰম্পৰাৰ পৰাই সি আহিছে। আহি পেলাই ইয়াতে হৈছে কি, তেওঁলোকৰ এই মঞ্চত তেওঁলোকে সেই কবিতা পাঠৰ যি অনুষ্ঠান, এতিয়া এটা ৰূপ লৈছে, সেই পাৰফৰ্মেঞ্চ পয়েট্ৰি বুলি কোৱা হয়। মই তাক পাৰফৰ্মেঞ্চ পয়েট্ৰিটো মই ব্যক্তিগতভাৱে বৰ এটা পচন্দ নকৰোঁ, এই কাৰণে যে তাতে একেবাৰে সৰলৰৈখিকভাৱে কথাখিনি কোৱা হয়, আৰু কেতিয়াবা সেই প্ৰপাগেণ্ডাৰ ৰূপো লৈ লয়। মানে পাৰফৰ্মেঞ্চৰ কাৰণেহে কবিতাটো লিখা হৈছে, এই ধৰণৰ কথা এটা তাতে আছে। কবিতা এটা লোৱা হৈছে, তাক পাঠ কৰা হৈছে, সেইটো নহয়। সেইটো এটা কথা। আৰু এটা আপোনালোকে দেখিব, লেংগুৱেজ পয়েটছ বুলি এটা গ্ৰুপ আছে আমেৰিকাত। লেংগুৱেজ, প্ৰত্যেকটো L-A-N এনেকৈ লিখা হয়, লেংগুৱেজ। এই কবিসকলে তেওঁলোকে কবিতা সদায় পাঠ, মানে সকলোৱে শুনাকৈ পাঠ কৰাটোৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছে। তেওঁলোকৰ কথাটো হৈছে যে এইটো মানে পয়েট্ৰি ইজ মেড অফ চাউণ্ড এণ্ড চেন্স। তেওঁলোকৰ এইটো কথা যে আমি যিটো শব্দ শুনিম আৰু যিটো অৰ্থ পাম, তাৰে যিটো সন্মিলন,
তাৰ পৰাহে কিন্তু কবিতাটো বুজিব পাৰিম। এই ধৰণৰ তেওঁলোকৰ এটা ধাৰণা। এতিয়া মোৰ কথাটো হৈছে যে এই যিটো পৰম্পৰা, আৰু বৰমুদৈ ছাৰে কৈছে আমি এনেকুৱা এটা পৰম্পৰা গঢ় দিব পাৰোঁ নে নোৱাৰোঁ। মই সেইটো ভাবোঁ যে আমি এটা পৰম্পৰা গঢ় দিব পাৰোঁ, কিন্তু মোৰ ব্যক্তিগত কথাটো এইটো হৈছে যে এইটো এটা আইডিয়াৰ অৰ নহয় যে আমি যদি ৰাজহুৱা অনুষ্ঠানত, আৰু সেইটো মই বৰমুদৈ ছাৰৰ লগত একমত, যে আমি যদি এই আমাৰ আজি যিকেইটা কবিতা পঢ়িলোঁ, আটাইকেইটা কবিতা সুন্দৰ কবিতা, এই কবিতা হয়তো মানুহে কিতাপখন তুলি নল'ব, হয়তো য'ত প্ৰকাশ পাইছে হয়তো তেওঁৰ ওচৰলৈ নাযাব, তেওঁৰ ওচৰলৈ আমি কবিতাটো কিদৰে নিম। এটা ফাৰ্ষ্ট ষ্টেপ হিচাপে, প্ৰথম পদক্ষেপ হিচাপে আমি ৰাজহুৱা ক্ষেত্ৰত যদি কবিতাটো নিব লাগে, তেতিয়া সেইটো এটা আমাৰ এটা উদ্দেশ্য আগত ৰাখি আমি কামটো ল'ব পাৰোঁ। কিন্তু এইটো নহয় যে আমি কবিতাটো পাঠ কৰিলোঁ, এইটো এটা পঢ়াৰ এটা বিকল্প হ'ব নোৱাৰে যে কবিতা আমি ৰাজহুৱা হেৰি কৰিলোঁ। ইট ইজ নট এন অল্টাৰনেটিভ টু ৰিডিং পয়েট্ৰি অন ওৱানছ অ'ন, যে মই অকলে কবিতাটো পঢ়াৰ যিটো মোৰ অভিজ্ঞতা, সেইটোৰ বিকল্প হিচাপে এইটো নহয়, এইটোৰ সমান্তৰালভাৱে এইটো থাকিব লাগে। আৰু মই পঢ়ুৱৈ হিচাপে যিহেতুকে মই ভাবোঁ যে এটা কবিতা এবাৰ পঢ়িলেই নহয়। এতিয়া মই আজি অনুভ তুলসীৰ অলপ বেছি, কামৰুদ্দিন আহমেদৰ সুক্ৰেশ্বৰ, আৰু এই যে সংগীতা মেধিৰ কবিতা, এই প্ৰকল্প, গোটেই এটা কবিতা মই এতিয়া শুনাৰ পিছত আকৌ এবাৰ পঢ়িম। মই এতিয়া বেলেগ এজন পঢ়ুৱৈ, গতিকে মই আকৌ এবাৰ গোটেইকেইটা কবিতা পঢ়িম, প্ৰাণজ্যোতিৰ কবিতা আকৌ পঢ়িম, আকৌ শব্দকেইটাত মই পিট পিটকৈ চাম কি পাওঁ। এই যিটো অভিজ্ঞতা, যিটো অভিজ্ঞতাৰ প্ৰতি মোৰ যিটো হাবিয়াস, যে পঢ়ুৱৈ হিচাপে মই এইটো শুনিলোঁ, এতিয়া আকৌ কবিতাটো চাম, এই পৰিৱেশ সৃষ্টিৰ কাৰণে, এই পঢ়ুৱৈ গৰাকীৰ মনত আকৌ কিছুমান ভাৱ আনিবৰ কাৰণে, জাগ্ৰত কৰিবৰ কাৰণে, কৌতূহল সৃষ্টি কৰিবৰ কাৰণে, কবিগৰাকী দেখোন ইয়াতে এনেকৈ পঢ়িছে, এই শব্দটোত দেখোন ইয়াতে, যিটো আমি মিটাৰৰ কথা কওঁ, চিলেবলৰ কথা কওঁ, তেওঁ দেখোন ইয়াতে জোৰ দিছে, এইটো দেখোন এনেকৈ চাব পাৰি, চাওঁ মই কবিতাটো চাওঁ। সেই কবিতা, জনপ্ৰিয় কবিতা পঢ়াত নহয়, কবিতা জনপ্ৰিয় কৰা এই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত ই এক পদক্ষেপ হ'ব পাৰে। আৰু এটা কথা, যিটো কথা মই সামৰিম, যে কবিতা যেতিয়া আমি পঢ়োঁ, এতিয়া মই প্ৰথমতে কথাটো কৈছোঁ যে পঢ়ুৱৈ হিচাপে মই নিজকে কিদৰে চাওঁ, মই কিদৰে পঢ়ুৱৈ হিচাপে নিজকে চাই পেলাই কবিতাটো হাতত লৈছোঁ। এই যে কেমেৰা শব্দটো, কবিতাটো, বা এই মৃত্যু দৰ্শন কবিতাটো পঢ়াৰ লগে লগে মোৰ মনলৈ আহিছে যে এই ধৰণৰ আটাইতকৈ বিখ্যাত যিটো কবিতা হৈছে এমিল ডিকিনছনৰ বিকজ আই কুড নট ষ্টপ ফৰ ডেথ, হি কাইণ্ডলি ষ্টপ ফৰ মি, দ্য কেৰেজ হেল বাট আৱাৰ চেলছ এণ্ড অনলি ইমৰ্টেলিটি। মোৰতো সময় নাই, এমিল ডিকিনছনে ঊনবিংশ শতিকাত লিখিছে, মোৰ সময় নাই মৃত্যুৰ কাৰণে, মোৰ কাৰো কাৰণে সময় নাই, ইমান ব্যস্ত মই, গতিকে মোৰ যিহেতুকে সময় নাই, মৃত্যু নিজে মোৰ তালৈ আহিছে, আহি মোক কৈছে ব'লা তোমাৰ যাবৰ সময় মোৰ লগত ব'লা। গৈ পেলাই মই তাতে বহিলোঁ, কেৰেজত বহিলোঁ, মই তেওঁৰ বাহনত বহিলোঁ, আৰু বাহনত বহি দেখিলোঁ বাহনত কোনো নাই, মই, মৃত্যু আৰু ইমৰ্টেলিটি, অমৰত্ব। কাৰণ এবাৰ মৃত্যু হোৱাৰ পিছত আৰু বেলেগটো আৰু আকৌ মই মৃত্যু হোৱাৰ প্ৰশ্নটো নাহে। বিকজ আই কুড নট ষ্টপ ফৰ ডেথ, সেইটো একেই, মানে আমাৰ মৃত্যুৰ যিটো ধাৰণা, মৃত্যু জীৱনৰ এটা যৌক্তিক যি আধাৰ, তাক প্ৰত্যাহ্বান জনাই লিখা কবিতা। এই মই পঢ়ুৱৈ হিচাপে মই তাতে, আনেতো সেইটো নাপাবও পাৰে, আনে হয়তো বেলেগ এটা মৃত্যুলৈ বহুত কবিতা আছে, সেই কবিতাটো আহিব পাৰে। গতিকে এই যিবোৰ মানে ধ্যান ধাৰণা, কথা ভাৱনা, এই যে পঢ়ুৱৈগৰাকীয়ে যে কিছুমান কথা লৈ আহে, এই কথাটো যেতিয়া পাঠ কৰা হয়, এই কথাটো এই পঢ়ুৱৈৰ মাজত আৰু এক চিন্তা ভাৱনাৰ ই জন্ম দিয়াৰ কাৰণে কাম কৰিব পাৰে। সেই ক্ষেত্ৰত মই ভাবোঁ যে এই উদ্যোগ সঁচাকৈ প্ৰয়োজনীয় আৰু প্ৰাসংগিক। কিন্তু মই এইটো কথা মই সেই হিচাপে মই অনুভ তুলসীৰ লগত সেইটো কথা মই একমত মই, যে যদি আমি তাক মানে কাৰ কাৰণে কোৱা হৈছে, কাৰ আগত কোৱা হৈছে, সকলোৰে আগত সকলো কবিতা, তেতিয়া কিন্তু তাৰ সাৰ্থকতা নোহোৱা হ'ব পাৰে। তেনেকৈ আপুনি ধৰক এখন আপুনি নাট এখন মঞ্চস্থ কৰিলে, আপুনি চালে কোনোবাই তাতে বস্তুটো কিবা এটা মন্তব্য কৰিলে, যিটো গোটেই পৰিৱেশটো সলনি কৰি পেলালে, তেতিয়া হয়তো আপোনাৰ যি সেই নাটখন চোৱাৰ আপোনাৰ যি অভিজ্ঞতা, সেই যে আপোনাৰ
যি ধ্যান ধাৰণা মনত যি কথা ভাৱ আহিছে তাৰ প্ৰতি সি এক প্ৰত্যাহ্বান হ'ব পাৰে, সেই আপোনাৰ মাজত এক ব্যৱধান সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি কথা যদি আগত ৰাখি যদি আমি এই কামটো লৈ আগবাঢ়ো, গতিকে মই ভাবোঁ যে সঁচাকৈয়ে এক উল্লেখনীয় পদক্ষেপ। আৰু মই আশা কৰিছোঁ যে এই ধৰণৰ আৰু অনুষ্ঠান তেওঁলোকে মাতে, বিশেষকৈ মই কবিৰ মাতেৰে কবিতা যদি শুনাৰ এনেকুৱা সুবিধা পাওঁ, এইটো মই পঢ়ুৱৈ হিচাপে মোৰ কাৰণে খুব আনন্দ আৰু গৌৰৱৰ কথা। এইখিনি কৈয়ে আজি মই বক্তব্য সামৰিলোঁ। ধন্যবাদ। ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ গোটেই কথাখিনি আমি খুব ভালকৈ শুনিছোঁ আৰু আপোনাৰ পৰামৰ্শ, আপোনাৰ যিটো পৰ্যবেক্ষণ সেয়া আমি নিশ্চয় মনত ৰাখিম। বৰমুদৈ ছাৰে কিবা ক'ব নেকি অলপ? মানে আমি অনুষ্ঠানটো সামৰিব খুজিছোঁ, ছাৰে সামৰণিত কিবা মন্তব্য দিব খুজিব নেকি? মই বৰ মানে মুগ্ধ হলো এই ডক্টৰ বিভাস চৌধুৰীৰ বক্তৃতাটো শুনি, আৰু কামালুদ্দিন আহমেদেও বৰ ধুনীয়াকে ক'লে আমাৰ অনুভৱটো লৈখিও। তাৰমানে এইখিনি কোৱা কথাটো মষ্ট ইম্পৰ্টেণ্ট মাৰ্চিটি চামিং আপ কৰি যে কৈছে, আমি আচলতে কবিতা মানে জনপ্ৰিয় কবিতা লিখিবৰ কাৰণে মানুহক উদগনি দিব খোজা নাই, আচলতে কবিতাকে মানুহৰ ওচৰত নিব খুজিছো। তাৰমানে এনেকুৱা নহয় যে আমি আৰু চবেই বুজক বুলি তৰাং কথা কিছুমান লিখি কবিতা, সেইটো কবিতা নহবই। প্ৰথমতে বস্তুটো কবিতা হবই লাগিব। আমি এনেকুৱা কিছুমান ধৰি লওক এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ, এনেকে বুলি ক'লে ভাষা সৰল, কিন্তু ইমান কথা কৈছে তাৰ মাজতে। এইখিনি এইটো কথা আমি মনত ৰাখিছো, সঁচাকে তেখেতক বহুত ধন্যবাদ। যে এটা কবিতা, এতিয়া আজি কবিতাখিনিৰ বিষয়ে ডক্টৰ চৌধুৰীয়ে যিখিনি কথা কৈছে যে এই আটাইবিলাক কবিতাই পাৰফৰ্ম কৰিব পাৰি। আচ্ছা, পাৰফৰ্ম নিজৰ যিটো মানে কবিতা পঢ়াৰ যিটো অভিজ্ঞতাৰ পৰা কৈছো, যে কোনোবা এটা কবিতা পঢ়োতে প্ৰথমবাৰ পঢ়োতে মই ধৰি লওক 50% মানহে বুজি পাইছো, 50% বুজাই নাই, আকৌ ৰিপিটেডলি পঢ়িলো। কিন্তু মই প্ৰথমবাৰ 50% বুজি পাওঁতে যে মই যে আনন্দ পাইছো, গতিকে পাজল আউট দ্য মিনিং, তেতিয়া মোক সেই পাজল আউট কৰিবলৈ মোক মানে ইনস্পায়াৰ কৰিছে, এইটো আকৌ পঢ়া। আৰু প্ৰত্যেকবাৰ পঢ়ি থাকোতে প্ৰত্যেকবাৰ আৰু অলপ বেছি এইটো কথাটোকে সুন্দৰকে কৈছে। এই কথাটোকে অনুভৱটো লৈও কৈছে, অনুভৱটো এতিয়া অনুভৱটো লৈ এই কথাটো কবিতাটো যিটো লমংগলতা কবিতাটো, মই চিন্তা ঠিক আছে, এইটো একদম গাঁৱৰ মানুহৰ আগতো পাৰফৰ্মেঞ্চ এটা দিয়া যায়। তাত এই বৰংগাৰ বাৰী বুলি কোৱাৰ লগে লগে বা মানে কনকলতাৰ কথাটো সেই সময়ত মানুহে এনেও বুজি পাব, তাৰ শব্দৰ ফালৰ পৰা তাত ডিফিকাল্টি নাই। আমি সেইটোকে বিচাৰো যে শব্দই বাধাটো দিব নালাগে। আচল কথাটো মানে ধৰি লওক কিছুমান কথা কবলৈ অলপ ৰাজহুৱাকৈ ক'বলৈ দিগদাৰো। আমি যিবোৰ কবিতাৰ মানে যিবোৰ কবিতা আছিলে, কবিতাত অপ্ৰিয় কৰিছে বহুত কবি, মানে তেওঁলোকৰ কবি এইবোৰ কবিতা নহয়। তেখেতসকলে যিখিনি কবিতা পাৰফৰ্ম কৰিছে, একদম যদি 100% মই প্ৰথমবাৰ শুনোতেই কবিতাটো বুজি পালো, দ্বিতীয়বাৰ সেইটো কবিতা মই কেতিয়াও মেলি নলওঁ, সেইটো কবিতা নপঢ়োৱেই মই। গতিকে যিটো কবিতা আকৌ মোক মানে উদগনি দিব লাগিব যে আকৌ পঢ়া, ৰিপিটেড ৰিডিং। যিবিলাক কবিতা ভাল লগা কবিতাৰ পংক্তিবিলাক মনলৈ আহিয়ে থাকে, এইখিনি যিটো কৈছে মই আকৌ পঢ়িম এই কবিতাবোৰ, আকৌ যেতিয়া প্ৰিন্টেড অৱস্থাত পাম। এতিয়া তেখেতসকলৰ কেইটামান কবিতা প্ৰিন্টেড হৈয়ে আছে, কামালুদ্দিন আহমেদৰ কবিতা প্ৰিন্ট হৈ গৈছে, কিন্তু প্ৰিন্ট নোহোৱা কবিতা যদি আছে আজি পঢ়িছে, তেতিয়াহ'লে আমি সেইটো আকৌ পঢ়িবলৈ মন যাব। সেইটোৱেই এইটো একদম মই বৰ সুন্দৰ এটা বক্তৃতা দিছে, আৰু মই ভাবিছো তেতিয়া ৰেকৰ্ড হৈ থাকিব নহয়, আমি এইটো পাৰিলে মানে তাৰ পৰা টেক্সট উলিয়াই আমাৰ সৰ্বানন্দ পদ্যত ছপাব লাগিব। মই বহুত ধন্যবাদ জনাইছো ডক্টৰ কামালুদ্দিন আহমেদ, অনুভৱ তুলসী আৰু বিশেষকৈ ডক্টৰ বিভাস চৌধুৰী, ইমান সুন্দৰ এটা বক্তৃতা দিছে নহয়। এতিয়া আমি মানে সঁচাকে এই অনুষ্ঠানটো আজি এটা মানে আমাৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। ধন্যবাদ। ধন্যবাদ ছাৰ। মই ভাগৱতীক অনুষ্ঠানটো আনুষ্ঠানিকভাৱে সামৰণি মাৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আহি এতিয়া শেষৰ ফালে উপস্থিত হৈছো। মই শেষ কৰাৰ আগতে মই দুটা বস্তু মই ক'ব বিচাৰিছো। প্ৰথম কথা হ'ল, আমি পৰ্বান্তৰ পদ্যত আমি বৰ বিশেষ নতুন কথা কোৱা নাই, পুৰণি কথাকে আমি বৰ্তমান সময়ৰ লগত অসমীয়া কবিতাৰ প্ৰসংগত আমি 6টা প্ৰস্তাৱ আগবঢ়াইছিলো। সেই প্ৰস্তাৱকেইটা মই এবাৰ কৈ দিব বিচাৰিছো। 1 নম্বৰ, কবিতাৰ ভাষাক যিমান পাৰি সিমান কথ্য ভাষাৰ ওচৰলৈ নিয়া। এইটো নতুন কথা নহয়, এইটো লিৰিকেল বেলেডছৰ 2য় সংস্কৰণৰ পৰাই আৰম্ভ হৈছে এই কথাটো। 2 নম্বৰ, বিৱৰণ বা কাহিনী ধৰ্মিতা গুণ কবিতালৈ ঘূৰাই অনা।
কিন্তু শব্দৰ ব্যৱহাৰত বাহুল্য বৰ্জন কৰা। 3 নম্বৰ, জনগণ আৰু সমাজৰ মৌলিক প্ৰশ্নবোৰক সচেতনভাৱে সম্বোধন কৰা। 4, ছন্দ আৰু লয়ক আধুনিক বিষয়বস্তুৰ লগত খাপ খোৱাকৈ ব্যৱহাৰ কৰা। 5, ব্যংগ আৰু পৰিহাসৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ কাব্য কৌশল হিচাপে গ্ৰহণ কৰা। 6, কবিতাক ৰাজহুৱা পাঠৰ বাবে উপযোগী কৰি তোলা। আৰু এই 6 নম্বৰ কথাটোৰ কাৰণেই আজি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ, পোয়েট্ৰি ৰেড এলাউড, কবিতা ফুটাই পঢ়া। আজি আমি যথেষ্ট উপকৃত হৈছোঁ, ভিন ভিন মত পাইছোঁ আমি। ডক্টৰ বিভাস চৌধুৰীদেৱে শেহতীয়া চিন্তা আৰু তত্ত্বৰ আধাৰত, সাহিত্য তত্ত্বৰ আধাৰত এটা সুন্দৰ ভাষণ দিলে। আমি সঁচাকৈ উপকৃত হৈছোঁ, কবিতাখিনিও যথেষ্ট উপভোগ্য হৈছে। শেষত মই সকলোকে ধন্যবাদ জনাইছোঁ। আমি এগৰাকী কবিক নাপালোঁ আজি, মামণি দাস, বাকী সকলোকে পালোঁ। সংগীতা মেধি, বৈদ্যবাৰীত বুঢ়াগোহাঁই, ডক্টৰ প্ৰাণজিৎ বৰা, ডক্টৰ এম কামালুদ্দিন আহমেদ, অনুভৱ তুলসী, সকলোৰে কবিতা শুনিলোঁ। এইটো আমাৰ পোয়েট্ৰি ৰেড এলাউড শিৰোনামৰ এইটো প্ৰথম অনুষ্ঠান। ইয়াৰ পিছত আমি আৰু পাতি গৈ থাকিম। প্ৰত্যেক মাহত অন্তত 2টাকে আমি পাতিবলৈ চেষ্টা কৰিম আৰু অসমৰ সকলো কবি সমালোচকক ইয়াত সামৰি ল'বলৈ চেষ্টা কৰিম। শেষত সকলোলৈকে আকৌ এবাৰ আমাৰ কবিতা অধ্যয়ন গোটৰ হৃদয় স্পঞ্চৰ ফালৰ পৰা ধন্যবাদ।